আকাশবাণী যোৰহাট সমূহ শ্ৰোতাকে সাদৰৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো স্বাস্থ্য সম্পৰ্কীয় পোনপটীয়া ফোন ইন অনুষ্ঠান হেল্ল' ডাক্তৰ। হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ মই স্বপ্ননীলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ আলোচনাৰ বিষয় হৈছে গ্ৰীষ্মকালত হোৱা ছালৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ তথা ছালৰ যতন। আৰু এই বিষয়ে আলোচনা কৰিবলৈ আৰু শ্ৰোতাসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ত আমাৰ লগত আছে চৰ্মৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাঞ্জল জ্যোতি দত্ত। আমাৰ ফোন নম্বৰটি এবাৰ জনাই দিছোঁ 0376295047 ডাক্তৰ প্ৰাঞ্জল জ্যোতি দত্ত, আপোনাক হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আন্তৰিক নমস্কাৰ আৰু প্ৰতিগৰাকী শ্ৰোতালৈ মোৰ আন্তৰিক শুভকামনা। হয়, ইয়াৰ পূৰ্বে প্ৰায় 6 মাহ পূৰ্বে আমি আপোনাৰ লগত এই অনুষ্ঠানটি কৰিছিলোঁ। আমি আলোচনা কৰিছিলোঁ শীতকালত ছালৰ যতন বা বিভিন্ন ৰোগ। হয়, পুনৰ আপোনাক আজি ষ্টুডিঅ'ত লগ পাইছোঁ, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বিষয়টি গ্ৰীষ্মকালত হোৱা ছালৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ তথা ছালৰ যতন। আমি ৰোগসমূহৰ বিষয়ে প্ৰথমে আলোচনা কৰিম। থোৰতে আপুনি যদি জনায় সাধাৰণতে কি কি ৰোগ হ'ব পাৰে ছালৰ, বিশেষকৈ গ্ৰীষ্মকালত? নিশ্চয়, শীতৰ থেতুই লগা দিনবোৰৰ পৰা আঁতৰি গ্ৰীষ্মকালত প্ৰৱেশ কৰাৰ লগে লগে স্বাভাৱিকতে আমাৰ মনলৈ এক নতুন উদ্যম আহে। ফৰকাল ৰ'দৰ পোহৰ, জাতিষ্কাৰ আকাশ আৰু লাহে লাহে আমাৰ চৌপাশৰ মায়াময় পৃথিৱীখন ধুনীয়া হৈ পৰে। তথাপিতো এই গ্ৰীষ্মকাল অহাৰ পৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ লগতে কেতবোৰ ছালৰ সমস্যায়ো দেখা দিবলৈ ধৰে। আৰু তেনে শীতকালতকৈ অধিক দেখা দিয়ে চৰ্মৰোগসমূহে। হয়, গ্ৰীষ্মত বিশেষকৈ ৰ'দৰ তীব্ৰতা, তেনেকৈ আমাৰ আৰ্দ্ৰতাৰ প্ৰকোপ, ঘামৰ প্ৰভাৱ, এইবিলাকৰ কাৰণেই আচলতে আমাৰ ছালত বিভিন্ন ধৰণৰ উপসৰ্গ দেখা দিব পাৰে। তাৰ ভিতৰতে ধৰক বিভিন্ন ধৰণৰ সংক্ৰমণখিনি, বিশেষকৈ ভেঁকুৰজাতীয় জীৱাণুৰ পৰা হোৱা সংক্ৰমণ, বেক্টেৰিয়াজনিত সমস্যা, কিছুমান পৰাশ্ৰয়ী জীৱ পেৰাচাইট বুলি কোৱা যায় সেইবিলাকৰ সমস্যা, কিছুমান একজিমাও থাকে দেই, ছালৰ কিছুমান এলাৰ্জিজনিত সমস্যা, বিশেষকৈ ৰ'দৰ প্ৰভাৱত হোৱা, ঘামৰ প্ৰভাৱত হোৱা কেতবোৰ সমস্যা, এইবিলাকতো বাঢ়েই। তদুপৰি ৰ'দৰ প্ৰভাৱত বহুতো দাগৰ সমস্যা, বিশেষকৈ আমাৰ মেলানিন ডিপজিশ্যনৰ সমস্যাখিনি বাঢ়ে, মুখত দাগ পৰাকে আদি কৰি চুলিৰো কিছু সমস্যা হয়। এনে বহল অৰ্থত ক'ব পাৰি যে ছালৰ কেতবোৰ অনাকাংক্ষিত অৱস্থা বা উপসৰ্গ গ্ৰীষ্মৰ দিনকেইটাত যথেষ্ট বাঢ়ে। আৰু এই ক্ষেত্ৰত আমি কিছু যদি সাৱধান হৈ গ্ৰীষ্মৰ প্ৰৱেশৰ পৰাই যদি আমি নিয়ম নীতিত চলোঁ আৰু যিখিনি আমাৰ কৰিবলগীয়া কৰোঁ, তেতিয়া বহুত পৰিমাণে হাত সাৰি থাকিব পাৰি, প্ৰতিৰোধ কৰিব পাৰি। নিশ্চয় প্ৰতিৰোধ কৰিব পাৰি। এগৰাকী শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে, আমি তেখেতৰ ফোনটি গ্ৰহণ কৰি লওঁ, তাৰ পাছত আমি আমাৰ আলোচনা অব্যাহত ৰাখিম। হয়, হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ প্ৰশ্নটি আগবঢ়াব পাৰে। দাদা নমস্কাৰ। হয়, নমস্কাৰ। মই যোৱাটোৰ পৰা কৈছোঁ দিনেশ শৰ্মা। হয়, আপুনি প্ৰশ্নটি আগবঢ়াব পাৰে। হাতত মানে বগা বগা চুম পৰিছে, কি কৰিলে জানিব বিচাৰিছোঁ। হয়, সম্মানগৰীয়া, আপোনাৰ প্ৰশ্নটো শুনিলোঁ। চুম পৰা সমস্যাটো গ্ৰীষ্মকালত যথেষ্ট সঘনাই দেখা দিয়ে। এই ক্ষেত্ৰত আমি দুটামান দৰকাৰী কথা কৈ থওঁ যে চুম হোৱাৰ কাৰণে যিখিনি বীজাণু জড়িত তাক কোৱা হয় মালাচেজিয়া ফাৰফাৰা বুলি। এই বীজাণুবিলাক আচলতে আমাৰ ছালত থাকে, কিন্তু তাৰ লক্ষণবিলাক এই বগা বগা সৰু ডাঙৰ বিভিন্ন চকলাবিলাক দেখা পোৱা নাযায়। যদি বীজাণুবিলাকৰ সংখ্যা বৃদ্ধি পায় তেতিয়াহ'লে দেখা যায় যে তাৰ ফলত লক্ষণ দেখা দিয়ে। এনে ক্ষেত্ৰত শৰ্মাডাঙৰীয়াক আমাৰ পৰামৰ্শটো হ'ল যে আপুনি যদি চুমে দেখা দিছে, প্ৰথম কাম হ'ল সঘনাই আপুনি গাটো ধুব, ধৰক 2 বা 3 বাৰ পৰ্যন্ত চাবোন বা বডি ৱাছেৰে গাটো ঘঁহি মানে ধোৱাটো জৰুৰী। গা ধোৱাৰ উপৰিও গাটো সম্পূৰ্ণকৈ শুকুৱাটো জৰুৰী। বহু ক্ষেত্ৰত এনেকুৱাও হয় যে আমাৰ কামৰ ব্যস্ততাৰ কাৰণে গা ধোৱাৰ পিছত সম্পূৰ্ণকৈ আমি গাটো নুশুকুৱাওঁ, কিছু পৰিমাণে পানী থাকি যাব পাৰে। তেনে ক্ষেত্ৰত এই চুমৰ যিখিনি বীজাণু সিহঁতৰ সংখ্যা বৃদ্ধি হৈ ছালত এই ৰোগে দেখা দিয়ে। তেনেকৈ বহুতৰ এনেকুৱা এটা অভ্যাস থাকে যে গা পা ধুই উঠি গৰম কালত বহুতে বডিত স্প্ৰে কৰে, ডিঅ'ড্ৰেণ্ট কৰে। আন বহুতে আকৌ চুলিত তেল সনাৰ অভ্যাস থাকে, তেল যথেষ্ট ব্যৱহাৰ কৰে। বহুতে আনকি গাটো নাৰিকল তেল ইত্যাদি ব্যৱহাৰ কৰে। চুমৰ ক্ষেত্ৰত এই বস্তুবিলাক ব্যৱহাৰ কৰাটো অনুচিত। তেনে ক্ষেত্ৰত চুমৰ প্ৰকোপ বাঢ়ে। তেনেকৈ আমি অকণমান সাজপাৰখিনি খুব যদি আঁতখোৱা কাপোৰ কানি পিন্ধোঁ, কপাহী কাপোৰকে নিপিন্ধোঁ, তেতিয়াও চুমৰ প্ৰকোপ বাঢ়ে। ৰ'দত বেছি থাকিলেও বাঢ়ে। এনে ক্ষেত্ৰত আমাৰ পৰামৰ্শ হ'ল যে নিয়মীয়াকৈ গাটো ধুব, চাবোনেৰে ধুব, সম্পূৰ্ণকৈ মুচিব টাৱেলেৰে বা গামোচাৰে, আৰু কোনো বাহিৰৰ পদাৰ্থ আমি ব্যৱহাৰ কৰিব নালাগিব। আৰু তাৰোপৰি এইখিনিৰ লগতে ধৰক খাদ্যভাসটোতো চাব লাগিব যে খুব মা মছলাযুক্ত খাদ্য কেতিয়াবা এনে উগ্ৰতাবোৰ বৃদ্ধি কৰে ছালৰ। তো এইখিনি যত্ন আপুনি লওক আৰু নিশ্চিতভাৱে চুমৰ প্ৰকোপ হ্ৰাস পাব। আৰু বেছি হ'লেতো নিশ্চিতভাৱে চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে, বিশেষকৈ ফাংগাছ বিৰোধী দৰৱ পাতি ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে।
এই সমস্যাটো যথেষ্ট বৃদ্ধি হৈছে মানুহৰ মাজত যি চুম পৰা বা বগা পৰা সমস্যাটো গতিকে আপুনি যিখিনি কথা ক'লে এই কথাখিনি মানি চলাটো বা অনুসৰণ কৰাটো নিশ্চয় এজন লোকৰ বাবে খুব প্ৰয়োজনীয় বিশেষকৈ গ্ৰীষ্মকালত হয় মই এটা কথা যোগ দি থওঁ চুমৰ প্ৰসংগটো যিহেতু ওলাইছে চুম যদিও আমি সাধাৰণ অৰ্থত বগা পৰা বগা চুমৰ কথাই জানো কিন্তু এবিধ আকৌ আমাৰ মুগা বৰণীয়া বা ক'লা বৰণীয়া চুমো থাকে দেই সেইখিনি লৈ বহুত মানুহে বিভ্ৰান্তিত ভোগে যে চুম নে অন্য কিবা ভয়ো কৰে এইটো কিহৰ দাগ ওলাল কিন্তু আচলতে সেইও চুমৰ এটা প্ৰকাৰ অৰ্থাৎ এটা বগা চুমু থাকে এটা সহজ অৰ্থত ক'লে ক'লা চুমু থাকে দুয়োটাৰ কাৰ্যপ্ৰণালীও একে নিয়মখিনিও একে ধৰণৰে হয় হয় আৰু এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈছে আমি তেখেতৰো প্ৰস্তুতি গ্ৰহণ কৰিলোঁ হেল্ল' ডক্টৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ প্ৰাঞ্জল জ্যোতি দত্তক আপুনি প্ৰশ্নটি সুধিব পাৰে হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ মই যোৰহাটৰ পৰা কৈছোঁ হয় মোৰ ল'ৰাটোৰ বয়স 12 বছৰ হৈছে তাৰ এই গৰমকালিৰ সময়তে খুব পানী জ্বলাবোৰ উঠে ভৰিত হাতৰ তলুৱাত হয় মানে ভৰি তলুৱা আৰু হাতৰ তলুৱাত ন শৰীৰৰ আন অংশত হয়নে বাৰু নে অকল হাতৰ ভৰি তলুৱা শৰীৰৰ আন অংশত এনে ঘামচি নিচিনা ওলায় কিন্তু হাতৰ তলুৱা আৰু ভৰি তলুৱাত বেছি হয় এতিয়া এই সমস্যাটো আচলতে আমাৰ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কোৱা হয় এনহাইড্ৰটিক একজেমা এইটো ঘামৰ প্ৰভাৱৰ ফলতেই হয় গৰমৰ প্ৰভাৱৰ ফলতেই হয় তেনে ক্ষেত্ৰত আপুনি আপোনাৰ 12 বছৰীয়া শিশুটিক প্ৰথম পৰামৰ্শ দিব বা তাক এনেধৰণে তাক শিকাব যে সি যাতে খুব অতি সঘনাই আমাৰ হেণ্ড ৱাছবিলাকৰ ব্যৱহাৰ নকৰে তাক হাত ধুবৰ কাৰণে এটা কম চুকৰ হাত ধোৱা সামগ্ৰী ধৰক এটা শিশুৰ কাৰণে ব্যৱহাৰ কৰা চাবোনেই হওক বা কিছুমান মেডিকেটেডো থাকে তেনেকুৱা কম চুকৰ কিছু হাত ধোৱা বস্তু ব্যৱহাৰ কৰি দিব আৰু খুব সঘনাই হাতখন ধুই থকা উচিত দিনটোত 2 বা 3 বাৰ হাত ধুলে যথেষ্ট তেনেকৈ আমি তেনেকুৱা হৈ থকা সময়ত কুহুমীয়া পানীত অকণমান জান নিমখ দি পেলাই হাতখন জুবুৰিয়াব তিওৱাৰ ব্যৱস্থা কৰিব পাৰোঁ বহুত সৰহ সময় যদি আমি জোতা মোজা পিন্ধি থকা যায় তেতিয়াও এই ধৰণৰ একজেমাবিলাক দেখা দিয়ে সৰু সৰু জ্বলা ছালৰ ভিতৰৰ পৰা ওলাই আহে কেতিয়াবা খজুৱাই কেতিয়াবা ফুটি পেলাই আকৌ সেইবিলাকত ছালবিলাক খুৰখুৰীয়াকৈ এৰাইও যায় দেই তো এই ক্ষেত্ৰত এনে কথাবোৰ চাব লাগিব আৰু বিশেষকৈ ঘামৰ প্ৰভাৱত হয় সেইকাৰণে দিনটোত 2-3 বাৰ ভালকৈ ধুলে খুব সঘনাই চাবোনৰ ব্যৱহাৰটো কৰিব নালাগিব এইখিনিয়ে তেওঁৰ যত্ন আৰু সদায় ক'ব লাগে যে গুটিবিলাক বা জোলাবিলাক যাতে ফুটাই নিদিয়ে তাৰ ফলত কিছুমান সংক্ৰমণ হৈও কেতিয়াবা বাঢ়ে কথাটো জটিললৈও যায় কেতিয়াবা তো এইটো এটা সাধাৰণ সমস্যা কিন্তু চিন্তনীয় নহয় বা বেয়া অসুখো নহয় বীজাণুও নহয় গৰম দিনৰ এটা ঘৰ্মগ্ৰন্থিৰ পৰা উৎপন্ন হোৱা এটা সমস্যা হয় আশা কৰিছোঁ নিশ্চয় শ্ৰোতাগৰাকী উপকৃত হ'ব আপোনাৰ উত্তৰৰ পৰা গ্ৰীষ্মকালত দেখা দিয়া এটা সমস্যা হৈছে খৰ হয় বহু লোকৰ মাজত এই সমস্যাটোৱে দেখা দিয়ে খৰ কিয় হয় ইংৰাজীত ৰিং ৱৰ্ম বুলিও কোৱা হয় কিয় হয় কেনেকৈ হয় তাৰ পাছত আমি লক্ষণসমূহ আৰু চিকিৎসাৰ দিশে আগবাঢ়িম হয় খৰ বা ৰিং ৱৰ্ম হয় আমাৰ ভাষাত তিনিয়া বুলিও কোৱা হয় খৰৰ আচলতে মূল বীজাণুটো হ'ল ভেঁকুৰজাতীয় শ্ৰেণীৰ বীজাণু ইয়াত বিভিন্ন কেইবাটাও প্ৰকাৰ থাকে সেইখিনিলে আমি নাযাওঁ যিটো আমাৰ ব্যৱহাৰিকভাৱে মূল কথাটো হ'ল যে এই বীজাণুবিলাক সাধাৰণতে আমি আক্ৰান্ত কোনো ব্যক্তিৰ পৰা আহিব পাৰে পোহনীয়া ঘৰত জীৱ জন্তু থাকিলে কুকুৰ মেকুৰী বা গৰু গাইৰ পৰাও কেতিয়াবা আহিব পাৰে সংক্ৰমণ ঘটে তাৰমানে সংক্ৰমণ ঘটে খৰৰ হয় বাৰী বা মাটিৰ ফুল এইবিলাকৰ চোৱা মেলাৰ সময়তে মাটিৰ পৰাও আহিব পাৰে বনবাদৰ পৰা আহিব পাৰে পানী সংক্ৰমিত হ'লে আহিব পাৰে এনেকৈ বিভিন্ন উৎস থাকে কিন্তু মূল কথাটো হ'ল যে খৰজাতীয় বীজাণুৱে আক্ৰমণ কৰিলে ভেঁকুৰজাতীয় বীজাণু আক্ৰমণ কৰিলে আমাৰ চকলাকে গাত উঠিব আমি সকলোৱে জানো কাষবিলাক খুব সুনিৰ্দিষ্ট হয় চকুত পৰাকৈ সি সুস্পষ্ট হৈ থাকে কাষবিলাকত সৰু সৰু গুটি বান্ধে ছাল এৰাই খজুৱাই সি ৰিংটোৰ নিচিনাকৈ লাহে লাহে তাৰমানে অংশখিনি বহল হৈ যায় কেতিয়াবা অকণমান জেগাৰ পৰা কেতিয়াবা গোটেই পিঠিখনো আৱৰি ধৰিব পাৰে ইমান পৰ্যন্ত হয় কেতিয়াবা আকৌ এই লক্ষণবিলাক আমাৰ কৰঙণত কাষলটিত দেখা দিয়ে শৰীৰৰ যিকোনো অংশত দেখা দিব পাৰে খজুৱতি উৎপন্ন হয় এইখিনিয়ে আমাৰ ৰিংৱৰ্ম বা আমাৰ সাধাৰণতে দেখা খৰৰ সমস্যা আৰু কেতিয়াবা নেকি এই সমস্যাটোৱে আকৌ চুলি গুৰিটো প্ৰভাৱ পেলাব পাৰে বা আক্ৰান্ত কৰিব পাৰে আৰু চুলি গুৰিত হ'লে অৱশ্যে তেনেকুৱা ধৰণৰ ছবিখন দেখা নাযায় তাত আচলতে কি দেখা যায় ঠায়ে চকলকৈ চুলিবিলাক সৰে চুলিবিলাক ভাগে তাত চুলি গুৰিবিলাক চালে ভালকৈ তাত সৰু সৰু গুটি বান্ধে খজুৱাই কিন্তু যথেষ্ট খজুৱাই বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত বৰ দেখা যায় লগৰ ল'ৰা ছোৱালী পাই জনবাসী পুৰণি অসমীয়া সমাজত তাকেই টকৌৱে চুলি নিয়া বুলি কোৱা হয় কিন্তু মোৰ মনত পৰিছে কথাটো টকৌ খোৱা বুলি কয় কিন্তু টকৌ খোৱা বুলি ক'লে আচলতে এলোপেচি এৰিয়েটা বুলি আন এটা ৰোগকো বুজায় কিন্তু যিয়ে নহওক এই লক্ষণবিলাক মূল এনে ক্ষেত্ৰত আমাৰ ৰোগীৰ কিছু কৰণীয় আছে কিন্তু দেই প্ৰথম কৰণীয় হ'ল ঘৰতে কৰিবলগীয়া যে খুব চাবোন দি ঘঁহি গাটো ধুব লাগিব খুব মানে ধৰি লওক 2-3 বাৰ কিন্তু বহুতে এটা ভুল কৰে যে চাবোন নখনাকৈ থাকে যে খৰ হৈছে চাবোন নিদিও বাঢ়ি যাব হয় খৰ হ'লে আমি চাবোনটো লগালে অকণমান হয়তো খজুৱতি অনুভৱটো বাঢ়িব কিন্তু বীজাণুটো মৰাটো কিন্তু সেই চাবোন লগোৱাৰ প্ৰক্ৰিয়াটোৰ মানে অৰিহণা থাকিব
সেইকাৰণে চাবোন আমি ভালকৈ লগাব লাগিব কিন্তু ধুম যিমান ভালকৈ শুকুৱাম তাতকৈ আৰু ভালকৈ হয় আমি খৰৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম কিন্তু এই মুহূৰ্তত এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে আমি তেখেতৰ প্ৰশ্নটি গ্ৰহণ কৰি লওঁ হেল্ল' ডক্টৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপুনি প্ৰশ্নটি আগবঢ়াব পাৰে মই নামদি ষ্টেচন চাৰিআলিৰ পৰা কৈছোঁ শ্ৰীমতী প্ৰণতি দত্ত হয় মোৰ প্ৰশ্নটো হৈছে গ্ৰীষ্মকালত এই ঘামুচিৰ পৰা ৰক্ষা পাবলৈ হ'লে আগতীয়াকৈ কি পৰামৰ্শ লোৱা উচিত আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰীষ্মকালত মুখমণ্ডলত কেনেধৰণৰ চাবোন আৰু ক্ৰীম ব্যৱহাৰ কৰা উচিত তাৰমানে হয় হয় ধন্যবাদ আপোনাৰ প্ৰশ্নটিৰ বাবে দুটা প্ৰশ্ন তেখেতে আগবঢ়াইছে প্ৰথমটো ঘামচি আৰু তাৰ পাছত গ্ৰীষ্মকালত কেনেধৰণৰ চাবোন বা ক্ৰীম অন্যান্য প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাটো উচিত নিশ্চয় এতিয়া ঘামুচিৰ কথাটোতো অতি সাধাৰণতে দেখি থকা সমস্যা নহয় জানো আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে যে ঘামৰ নিৰ্গমনটো বেছি হয় তেনেকৈ ঘামৰ নিৰ্গমনৰ ফলত ঘাম জমা হৈ তাত কিছুমান ধূলিমাকতি জমা হৈ আমাৰ ঘৰ্মগ্ৰন্থিবিলাকৰ মুখবিলাক যেতিয়া আমাৰ বন্ধ হৈ পৰে তেতিয়া ঘামুচিৰ উৎপত্তি হয় এতিয়া কিন্তু ঘামুচিটো সাধাৰণ ঘামুচি নহয় কেতিয়াবা তাৰ পৰা কিছুমান জটিলতাৰ সৃষ্টি হয় তাৰ সংক্ৰমণো হয় কেতিয়াবা কাষলিৰ তল পেট পিঠি মুখ আৱৰি ধৰে খুব খজুৱাই চিটচিটাই কেতিয়াবা পুৰণিও হয় এনে ক্ষেত্ৰত আমাৰ কেতিয়াবা কিছু গুৰুতৰ ৰূপো ধাৰণ কৰে সংক্ৰমণ বহু লোকৰ ক্ষেত্ৰত হয় ঘাঁ পৰ্যন্ত হ'ব পাৰে কেতিয়াবা নখ লাগি ঘাঁও হয় তেনে ক্ষেত্ৰত আমাৰ প্ৰথম কথা হ'ল আমি ঠাণ্ডা পৰিৱেশলৈ থাকিব লাগিব চেষ্টা কৰিব লাগিব যিমান পৰা যায় ঠাণ্ডা পৰিৱেশত ৰ'দত ওলোৱা সময়তো যথাদূৰ সম্ভৱ কিন্তু ব্যস্ততাৰ কাৰণে সকলো ক্ষেত্ৰত সম্ভৱ নহয় তথাপি যিমানখিনি পৰা যায় তেনেকৈ আমি যদি নিয়মীয়াভাৱে চাবোন বা বডি ৱাছে গা ধুওঁ সেইটো খুব প্ৰয়োজনীয় দেই চাবোন আমি ইত্যাদি দিব লাগিব গাত অযথা লোচন তেল ইত্যাদি ব্যৱহাৰ কমাব লাগিব আৰু কপাহী সাজ বহুতেই তেল জাতীয় সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায় ঘামুচিৰ ক্ষেত্ৰত নাৰিকল তেল মিঠাতেল নিশ্চয় মিঠাতেলটো ছালৰ কাৰণে অপকাৰী নাৰিকল তেলটো ছালৰ কাৰণে ভাল কিন্তু ঘামুচি হৈ থকা সময়ত দাঁত ছটাপাতি যোৱাৰ সময়ত তেল সানিলে ঘাম নিৰ্গমনৰ সেই পথবিলাক আৰু বেছিকৈ বন্ধ হৈ পৰিব তেনে ক্ষেত্ৰত তেলটো সনাটো অনুচিত আমি খুব গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিলে মই সেইকাৰণে মাজতেই কথাটো ৰাখিছোঁ মিঠাতেল ছালৰ বাবে অপকাৰী বুলি আপুনি ক'লে কিন্তু দেখা যায় যে বহু লোকেই মিঠাতেল ছালত নিয়মিতভাৱে সানে গ্ৰীষ্মকালতেই হওক বা শীতকালতেই হওক ছাল নিমজ কৰে বুলি এটা ধাৰণা আছে এই ধাৰণাটো ভুল নেকি ধাৰণাটো ভুল আচলতে ক'ব নোৱাৰি সাময়িকভাৱে চলি অহা সমস্যা এতিয়া জ্বৰ জাৰী সময়ত কাহ পানী লগাৰ সময়ত ভৰি তলুৱাত অকণ তেল সানিলোঁ পিঠিত অকণ তেল সানিলোঁ ঠিকে আছে কিন্তু মিঠাতেলটোৰ ক্ষেত্ৰত কি হয় ই ফটো চেঞ্চিটাইজ কৰে মানে ছালখনক ৰ'দ বা ৰশ্মিৰ প্ৰতি ছালখনক বেছি সংবেদনশীল কৰে সেইকাৰণে আমি নিয়মীয়াকৈ যদি মিঠাতেল গাত সানি থাকোঁ দেখা যায় যে তেনে ৰোগৰ কেতিয়াবা গাত চিচিটনি পুৰণিৰ সম্ভাৱনা বাঢ়ে কেতিয়াবা দাগ হয় বিপৰীত প্ৰতিক্ৰিয়া কৰিব পাৰে বিশেষকৈ ৰ'দৰ পৰা প্ৰতিক্ৰিয়া বা তাপৰ পৰা প্ৰতিক্ৰিয়াটো মিঠাতেলে বঢ়ায় সেইকাৰণে ধৰক কিছু বিশেষ পৰিস্থিতিৰ বাদে মিঠাতেলটো সঘনাই গাত সনাটোৰ বৰ এটা সপক্ষে নহয় আমি ঘামচিৰ আলোচনা আমি কপাহী সাজপাৰ পিন্ধিলোঁ ৰ'দলৈ কম গ'লোঁ প্ৰচুৰ পানী খোৱাৰ মানে অভ্যাস কৰিব লাগিব আৰু বিশেষকৈ মা মছলা ছাগলী মাংস হাঁহৰ মাংস এইখিনি যিবোৰ তপত শ্ৰেণীৰ মাংসখিনিৰ আমি গ্ৰহণটো কমাব লাগিব আৰু বিশেষকৈ চোকা ৰ'দৰ প্ৰভাৱ আঁতৰি থাকিব লাগিব আমি এনেকুৱা ঘামুচি উপদ্ৰৱৰ সময়ত আমি পাউডাৰ ব্যৱহাৰ কৰিব পাৰোঁ যিবিলাকে ঘামক শুহি লোৱাত সহায় কৰে কেলামাইন জাতীয় লোচন ব্যৱহাৰ কৰিব পাৰোঁ সেইবিলাকে আমাক আৰামো দিয়ে আৰু সঘনাই আমি ঠাণ্ডা পানীৰে গাটো মুচি থাকিব লাগে কেতিয়াবা ফ্ৰিজৰ পানীও আমি উলিয়াই গাত টুকিব লাগে মানে গা ধোৱাৰ উপৰিঞ্চি আমি কামবিলাক কৰিব পাৰোঁ গামোচাখন তিয়াই আমি চপকৈ গাৰ ঘামুচি ঠাইবোৰ টুকি থাকিলোঁ খুব টান কাপোৰ পিন্ধিব নালাগে সেইকাৰণে আমি জিন্স পেণ্ট ইত্যাদি এই সময়ছোৱাৰ কাৰণে বৰ উপযোগী নহয় আৰু তেনেকৈ চিন্থেটিক সাজ সজ্জাবিলাক তো এনেকুৱা ধৰণৰ যতনবিলাক আমি ল'ব লাগে হয় ঘৰুৱা উপায়ে পৰ্যাপ্ত ঘামচি নিয়ন্ত্ৰণ কৰিবলৈ নে কিছু কিছু ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শও প্ৰয়োজনীয় হৈ পৰে প্ৰয়োজন হয় যদি আপোনাৰ অত্যাধিক মানে সি আমাৰ মানে কষ্ট দিবলৈ আৰম্ভ কৰে জ্বলা পৰা হৈছে তাত সংক্ৰমণ হৈছে তেনে ক্ষেত্ৰত কেতিয়াবা বেক্টেৰিয়া বিৰোধী ক্ৰীম লোচন কেতিয়াবা খুব কম চকৰ ষ্টেৰইড জাতীয় মানে মলম পাতি ইত্যাদি ব্যৱহাৰ কৰিবলগীয়া হয় এণ্টিহিষ্টামিনিক খাবলৈ দিবলগীয়া হয় এণ্টিহিষ্টামিনিক মানে আমাৰ যিটো খজুৱতি নিবাৰক কিছুমান টেবলেট তেনেকুৱা প্ৰয়োজন হয় কেতিয়াবা কিন্তু সাধাৰণতে আমি এই নিয়ম নীতিখিনিৰ জৰিয়তে ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ বা হ'লেও তাৰ চকটো কমাব পাৰোঁ হয় আৰু এজন শ্ৰোতা আমাৰ লগত সংযুক্ত হৈ আছে আমি লৰালৰিকৈ দ্বিতীয়টো প্ৰশ্নৰ উত্তৰটো আপোনাৰ পৰা জানিবলৈ বিচাৰিম গ্ৰীষ্মকালত কেনেধৰণৰ চাবোন ক্ৰীম বা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাটো উচিত তেখেতে সুধিছিলে তেখেতে এটা ভাল প্ৰশ্ন কৰিছে বিশেষকৈ আমাৰ মুখমণ্ডলৰ ক্ষেত্ৰত কি হয় তাত আমাৰ সেবাচিয়াছ গ্ৰন্থিবিলাক আছে তৈলাক্ত গ্ৰন্থি যিবিলাকৰ পৰা সাধাৰণতে বিভিন্ন সময়ত বিভিন্ন বয়সত শালমইনা উৎপন্ন হয়
হয়নে বাৰু সেই ক্ষেত্ৰত গ্ৰীষ্মকালীন সময়ছোৱাত আচলতে আমি খুব তৈলাক্ত ক্ৰীম বা খুব বেছি অইনমেণ্ট জাতীয় বস্তুবিলাক আমি ব্যৱহাৰ কৰিব নালাগে চুলিটো প্ৰচুৰ তেল সানিলেও বিপদ সেইকাৰণে আমাৰ তেল লোচনৰ ক্ষেত্ৰত এনেকুৱা হয় যে ক্ৰীমতকৈ আমাৰ লোচনটো গ্ৰীষ্মকালত অধিক মানে প্ৰয়োজনীয় বা সানিব পৰা বিধৰ হয় আৰু আমি ছানস্ক্ৰীনৰ ব্যৱহাৰটো গ্ৰীষ্মকালত আমি কৰিব পাৰোঁ নিয়মীয়াকৈ ৰ'দলৈ যেতিয়া যায় ঘৰত থাকোঁতো সানিব পৰা যায় আৰু ছানস্ক্ৰীনেই হওক লোচনযুক্ত হওক জেল আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু খুব বেছি ক্ৰীম জাতীয় বস্তু বা খুব যেতিয়া আঠালতীয়া তৈলাক্ত পদাৰ্থবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমি ঠাণ্ডা দিন আৰু গৰম দিনত আমি মুখত সনা ক্ৰীম পাতিবিলাক এনেকৈ ভাগ কৰি ল'ব লাগে মূল বক্তব্যটো হ'ল যে আমি গৰম দিনত লোচনৰ ব্যৱহাৰটো বেছি ভাল আৰু লগতে আমাৰ জেলৰ ব্যৱহাৰটো বেছি ভাল আৰু ছানস্ক্ৰীন আমাৰ জেল লোচন দুইটা ফৰ্মতে থাকে দুইটাৰ ওপৰতে থাকে আৰু ধোৱাৰ ক্ষেত্ৰতো আমি সেই কম চুকৰ চাবোন ব্যৱহাৰ কৰিব লাগে মুখখন এনেও আমাৰ খুব আলসুৱা ছাল কোমল ছাল কিন্তু আমি খুব অত্যাধিক মুখ ধুই থকাটো অপকাৰী সেইকাৰণে আমি ধৰি লওক দিনটোত আমি 3 বা 4 বাৰ মুখ ধুলোঁ আৰু আমাৰ ছালৰ লগত খুজা এতিয়া ভাৰতীয় ছালবিলাক হৈছে আমাৰ মোটামুটি টাইপ 4 টাইপ 5 ছাল হয় এই ছালবিলাকৰ ক্ষেত্ৰত মানে খুব উগ্ৰ পদাৰ্থবিলাকৰ ব্যৱহাৰ অনুচিত আৰু বিশেষকৈ আমি পৰীক্ষা কৰিব নালাগে যে মই মোবাইলত দেখিলোঁ মোক ফেচ ৱাছটো ভাল তো মোক ফেচ ৱাছটো ভাল চেলিচাইলিক গ্লাইকলিক আমি ফটককৈ আনি যদি মুখখন ধুবলৈ লওঁ বহুত মানুহৰ ছালত নুখুজে আমি আমাৰ চিকিৎসা কক্ষত প্ৰায় পাওঁ বোলে এইটো চেলিচাইলিক এচিডযুক্ত গ্লাইকলিক এচিডযুক্ত কাৰণ কিন্তু সকলোৰে বাবে নহয় তেনে ক্ষেত্ৰত ৰাইজ সাৱধান হ'ব লাগিব কাৰণ আজিকালি ছাল ভেদে সাবুন বা লোচন ভিন্ন হ'ব পাৰে সেইকাৰণে আমি কিছুমান ধৰক প্ৰচাৰত মুগ্ধ হৈ আমি যিকোনো বস্তু ফটককৈ মুখত সানিব নালাগে কিয়নো আজিকালি যিটো আমাৰ ভোগবাদী সমাজত বিজ্ঞাপনৰ জৰিয়তে মানুহক খুব আকৰ্ষণ কৰাৰ প্ৰচেষ্টা চলি আছে নহয় জানো বাৰু সেই ক্ষেত্ৰত মানুহ সজাগ হ'ব লাগিব যিকোনো বিভিন্ন ধৰণৰ ক্ষতিকাৰক উপাদানো থাকে এই বিষয়ে আমি আৰু কিছু আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত কিন্তু এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈ আছে আমি তেখেতৰ প্ৰশ্নটি শুনি লওঁ হয় হেল্ল' ডক্টৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ প্ৰশ্নটি সুধিব পাৰে হয় মই জয়মতী গাৰ্লছ হাইস্কুলৰ পৰা কৈছোঁ যোৰহাট উপাসনা দেৱীয়ে হয় হয় ছাৰ নমস্কাৰ নমস্কাৰ আপোনাৰ প্ৰশ্নটো ক'ব বাৰিষা কালত হাতৰ দুইখন হাতৰ তলুৱাতে কিছুমান সৰু সৰু গুটিৰ নিচিনা হয় ফোহাৰ নিচিনা একদম সৰু সৰু হয় আৰু তাত পানী জমা হৈ থাকে আৰু সেই একেধৰণে দুইখন ভৰি তলুৱাটো হয় আৰু সেইখিনি ভাঙি দিলে পানী ওলায় আৰু তাৰপিছত বহুত বহুত পুৰে গতিকে হয় মই আপোনাৰ পৰা পৰামৰ্শ হয় আমি অকণমান সময় আগতে এই কথাটো অলপ আলোচনা কৰিছিলোঁ আপোনাৰতো সেই এনহাইড্ৰটিক একজেমা সৰু সৰু পানী জ্বলা ওলায় কিন্তু আপোনাৰ হয়তো যদি আপুনি কষ্টদায়কভাৱে সেই লক্ষণবিলাক দেখা দিছে তেনেহ'লে আপুনি আন কথাকেইটাৰ উপৰিও ইতিমধ্যে আমি কেইটামান কথা পাতিছিলোঁ লগতে আপুনি আমাৰ পটাছিয়াম পাৰমাংগানেটৰ যিটো আমাৰ হেৰি থাকে পদাৰ্থ থাকে আমাৰ টেমাত পোৱা যায় এতিয়া কুহুমীয়া পানীত অকণমান পটাছিয়াম পাৰমাংগানেট মিহলাই ইখত ৰঙচুৱা হোৱাকৈ তাত আমি হাতখন তিয়াব পাৰে দেই সেইটোৱে বহুতখিনি আৰাম দিয়ে কিন্তু আমি তেল লোচন ক্ৰীম ইত্যাদি ব্যৱহাৰটো কৰিব নালাগে অত্যাধিক সেইবিলাক কৰিলেও এই বস্তুটো বাঢ়িব জ্বলাবোৰ ফুটাব নালাগে আৰু খুব বেছি চুক থকা আমি হেণ্ড ৱাছ চাবোন ব্যৱহাৰ কৰিব নালাগে আৰু কাপোৰ কানি ধুবৰ সময়ত আপুনি গ্ল'ভছ এযোৰ পিন্ধি ল'ব পাৰে কাৰণ কাপোৰ ধোৱা চাবোন বাচন ধোৱা চাবোন ইত্যাদিয়ে এই সমস্যাবোৰ আৰু জটিল কৰি নি থাকে এনেধৰণৰ কিছুমান যত্ন ল'ব বিশেষকৈ নিয়মীয়াকৈ ধুলোঁ আৰু মাজে মাজে আপুনি ঠাণ্ডা পানী বৰফ পানীত হাত জুবুৰিয়াবও পাৰে দেই সেইখিনিও এটা খুব মানে আৰামদায়ক বা কামত অহা পদ্ধতি হয় এই ক্ষেত্ৰত হয় এই সমস্যাটো যথেষ্ট দেখা যায় বিশেষকৈ গ্ৰীষ্মকাল মানে বাৰিষা কালৰ এটা সাধাৰণ সমস্যা আমি চাবোন লোচন আদিৰ আলোচনা কৰি আছিলোঁ বৰ্তমান সময়ত বজাৰত যিখিনি চাবোন বা ক্ৰীম প্ৰসাধন সামগ্ৰী উপলব্ধ বহু ক্ষতিকাৰক উপাদান বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় গতিকে কি কথা লক্ষ্য ৰখাটো উচিত বা আমি সাৱধান হোৱাটো উচিত যে এইখিনি উপাদান থাকিলে সেই সামগ্ৰীবিধ আমি ব্যৱহাৰ কৰিব নালাগে হয় নিশ্চয় পিছফালে লিখা থাকে গোটেই উপাদানখিনি লিখা থাকে কিন্তু কথা হ'ল যে উপাদানতকৈ আচলতে কি ছালৰ pH বুলি যিটো কোৱা হয় অম্লত্ব যে বহুত চাবোন বা প্ৰক্ষালক সামগ্ৰী ধৰক pH বিলাক হয়তো ছালৰ লগত ৰজিতা খোৱা নহ'বও পাৰে সেইকাৰণে মানুহভেদে সকলোৰে ইয়াৰ মানে তীব্ৰতাটোৰ যিখিনি তাত প্ৰভাৱ পৰিব পাৰে সেই প্ৰভাৱ প্ৰতিৰোধ কৰা ক্ষমতা বেলেগ সেইকাৰণে ঠিক কম্পনেণ্টখিনি অনুযায়ী ঠিক ক'বলৈ দিগদাৰ হ'ব কাৰণ সেইটো অসুখ বা ছালৰ প্ৰকৃতি অনুযায়ী বিভিন্ন মানুহৰ কাৰণে বিভিন্ন এইখিনি কম্পনেণ্ট বেলেগ এগৰাকী ৰোগীৰ কাৰণে হয়তো অসুবিধাজনক নহ'ব পাৰে কিন্তু সদায় তাৰমানে আমি কি কৰিব লাগে প্ৰথমতে পৰীক্ষা কৰিব লাগে নিজে ব্যৱহাৰ কৰি দেই যে সেই বস্তুটো আমি প্ৰথম এদিন চাওঁতে আমি গম পোৱা যাব কিন্তু সাধাৰণতে আগৰ পৰা ব্যৱহাৰ কৰি থকা পদাৰ্থবিলাকে আমি ইউজ কৰাটো বা ব্যৱহাৰ কৰাটো ভাল অন্যথা তাৰমানে কিছুমান এই যে মই ক'লোঁ যে গ্লাইকলিক চেলিচাইলিক এজিলিক এনেকুৱা ধৰণৰ ফেচ ৱাছ বজাৰ উপচি আছে যিবিলাক আচলতে আমাৰ মেডিচিনেল প্ৰডাক্ট সেইবিলাক তাৰমানে বিশেষকৈ মই বুজাব খুজিছোঁ সেইবিলাকে সমস্যা মানে জটিল কৰে যে চব ৰোগীয়ে নহয় আপোনাৰ বন্ধুজনক ছালখনত সিহঁতে খুজিছে
খুজিছে, আপোনাক নুখুজিবও পাৰে, আপোনাক খুজিছে আনজন খুজিব পাৰে, তাৰ প্ৰতিক্ৰিয়া বহুত হয়। ছালখনক আমি চিনি পাব লাগিব, নিজৰ ছালখনক চিনি পাব লাগিব। আৰু পৰাপক্ষত তাৰমানে আমি আগৰ পৰা ব্যৱহাৰ কৰি ইয়াক প্ৰমাণিক যিখিনি আছে সেইখিনি ব্যৱহাৰ কৰিব লাগিব। আৰু এটা কথা মই এইখিনি সময়তে উল্লেখ কৰি যাবলৈ বিচাৰিম, গ্ৰীষ্মকালত মানুহে বহুবাৰ গা ধুৱে, দিনটোত 4বাৰ 5বাৰ পৰ্যন্ত ধুবলগীয়া হয়। প্ৰত্যেকবাৰেই যদি চাবোন ব্যৱহাৰ কৰে কিবা ক্ষতি হ'ব পাৰে নেকি শৰীৰৰ, বা চাবোন অধিক ব্যৱহাৰ কৰাটো ক্ষতিকাৰক হ'ব পাৰে নেকি মানৱ শৰীৰৰ বাবে? ক্ষতিকাৰক হ'ব পাৰে এইকাৰণেই যে আমাৰ ছালৰ ওপৰত বিভিন্ন আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় আমাৰ সহজীৱী বীজাণু থাকে, যিবিলাক বীজাণু আমাৰ শৰীৰৰ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কাৰণে প্ৰয়োজনীয়। এনে আমি বাৰম্বাৰ যদি চাবোনেৰে বাৰে বাৰে ধুই থাকোঁ, মানে লগাতকৈ অধিক, তেতিয়া সেই বীজাণুবিলাক মানে আমাৰ হানি হ'ব, ছালৰ পৰা আঁতৰি যাব, তেতিয়া ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি যাব, অৰ্থাৎ আমাৰ ৰোগ ভাল হোৱাতকৈ ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়িব। সেইকাৰণে আমি দিনটোত 2বাৰ বা 3বাৰ চাবোন অকণমান দি ধুলে ঠিকে আছে, কিন্তু কিছুমানে অভ্যাসবশত প্ৰতিবাৰ গা ধুৱে, 6-7বাৰ গা ধুৱে, প্ৰতিবাৰে চাবোন ব্যৱহাৰ কৰে, সেইটো অনুচিত। খুব গুৰুত্বপূৰ্ণ কথা এইটো, কাৰণ জানিবলগীয়া এটা কথা যে বাৰে বাৰে যদি চাবোন ব্যৱহাৰ কৰে বা অধিক ব্যৱহাৰ কৰে তেন্তে শৰীৰৰ ক্ষতি হ'ব পাৰে বা বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। লগত বীজাণুখিনি নাশ হোৱাৰ লগতে ছালৰ যিটো প্ৰয়োজনীয় তেল, তৈলাক্ত পদাৰ্থ এটা থাকে মানুহৰ ছালত, সি বহুত ক্ষেত্ৰত সহায় কৰে, সেইটো আপোনাৰ আঁতৰি যাব সেইবিলাকৰ কাৰণে, সিও আমাৰ কাৰণে ক্ষতিকাৰ হ'ব পাৰে। তেনেকুৱা আৰু এটা কথা মই এই কৈ থৈছোঁ, বহুতে কি কৰে যেন ফাৰ্মাচীৰ পৰা বেক্টেৰিয়া বিৰোধী কিছুমান চাবোন বজাৰ উপচি আছে, বিভিন্ন নামত আছে, নামখিনি আমি এতিয়া ক'ব দিগদাৰ হ'ব, যে অমুকটো মই আজি কিমান দিনৰ পৰা সানি আছে বোলে, মই যোৱা 10 বছৰ এইটোকে সানি আছোঁ, ভাল চাবোন আমাৰ বীজাণু, কিন্তু নহয়, সেই বীজাণু বিৰোধী চাবোনবিলাক কৰি থকাৰ কাৰণে আপোনাৰ কাৰণে প্ৰয়োজনীয় বীজাণুবিলাক যে সিহঁতে মাৰি পেলাইছে সেই কথাটো আমাৰ অগোচৰে থাকি যায়। অৰ্থাৎ আমি সেই প্ৰয়োজনীয় বীজাণুখিনিক ৰাখিব লাগিব। আমাৰ অন্ত্ৰত, আমাৰ যিখিনি ইণ্টেষ্টাইনৰ ভিতৰতো প্ৰয়োজনীয় বীজাণু আছে, মুখৰ ভিতৰত আছে, ছালতো আছে, তেওঁলোকক আমি জীয়াই থাকিবলৈ দিবও লাগিব দেই। সেইকাৰণে আমি অত্যাধিক চাবোনৰ ক্ষেত্ৰতো যথেষ্ট সাৱধান হ'ব লাগিব, উচিত। আৰু কিছুমান অসুখ থাকিলেতো চব চাবোন তেখেতৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু এজন শ্ৰোতা সংযুক্ত হৈছে আমাৰ সৈতে, আমি তেখেতৰ প্ৰস্তুতি গ্ৰহণ কৰি লওঁ। হেল্ল' ডক্টৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ প্ৰশ্নটি আপুনি সুধিব পাৰে। হয়, কওকচোন। ছাৰ, আজি যোৱা দেওবাৰলৈকে যিটো মানে প্ৰখৰ ৰ'দ হৈছিলে, যি গৰম পৰিছিলে, হয় ছাৰ, সেইকেইটা দিনত মানে মোৰ নৰ্মেলি ঘামচি নুঠে বা তেনেকুৱা প্ৰব্লেম নহয়, কিন্তু এইকেইটা দিনত মানে মোৰ ডিঙিৰ মানে থুতুৰি ঠিক তলৰ পৰা বুকুৰ অংশলৈকে মানে খুব মানে এনেই আৰু খজুৱাই থাকে, মানে য'তেই হাত লাগে মানে সাংঘাতিক খজুৱাই। আৰু এতিয়া কি হৈছে ছাৰ, সেই খজুৱা অংশখিনি মানে দাগ হৈ গৈছে আৰু ৰঙা ৰঙা হৈ এতিয়া শুকাইছে, কিন্তু দাগ বিলাক যাবৰ কাৰণে লগতে সেই খজুৱতিটো আঁতৰাবৰ কাৰণে কি মানে আমি ব্যৱস্থা ল'ব লাগিব, মই সেইটো সুধিব বিচাৰিছো। আৰু এনেকুৱা হৈছে চুলি এডাল লাগিলেও মানে খজুৱাই থাকে, চিটচিটাই পিৰপিৰাই ন, অকল সেই অংশ আছে ছাৰ। বুজি পাইছোঁ। আপুনি কোৱা অংশটো হৈছে আমাৰ ঘাম জমি থকা জেগা। আমি তলমুৱাকৈ আপুনি পাকঘৰত কাম কৰি থাকিলেও সেই জেগাখিনিতে কষ্ট পৰে, ডিঙিটো ভাঁজ কৰি থাকিলে, হয়নে বাৰু? তেনেকৈ কাষৰ দি তল সেই ডিঙিৰ পৰা ধৰক সেই বুকুমানৰ জেগাখিনিত সঘনাই দেখা যায়, সৰু সৰু গুটি হয়, কেতিয়াবা পকি যায়, থুপ পাতি থাকে, পৰা মেলাও কৰে। আপুনি সঘনাই খালি ঠাণ্ডা পানীৰে মচাটো কৰিব। আমি সৰু কথাবিলাকেই ক'ম, সৰু কথাবিলাকেই বৰ কথা। এইবিলাকত মাজে মাজে ফ্ৰিজৰ পানী উলিয়াই সেই জেগাবোৰ স্পঞ্জিং কৰিব, গামোচা তিয়াই তিয়াই। কেতিয়াবা তাত আমি পাউডাৰ ব্যৱহাৰ কৰিব পাৰোঁ, টাল্ক পাউডাৰ ব্যৱহাৰ কৰিব পাৰোঁ, ফাংগাছ বিৰোধী কিছুমান ক্ল'ট্ৰিমেজল পাউডাৰ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু তেল লোচন সানি থ'লে আকৌ কথাটো বিষম হয়, কিছুমান সংক্ৰমণো হয় দেই। চাবোনৰ মাজতে সুধিছো, মই চুঠলটো অকণমান ব্যৱহাৰ কৰিছিলো, পাৰি নে নোৱাৰি বাৰু? না, সেইখিনি হৈছে এটা ধৰক কোম্পানীৰ প্ৰডাক্ট ন, সেইধৰণে আমি তেনেকৈ বিশেষ এটা কোম্পানী ক'ব নোৱাৰোঁ। আমাৰ কথা হ'ল যে সেইবিলাকত আমি কিছুমান কেলামাইনযুক্ত লোচন বা আমাৰ যিখিনি আমাৰ নৰ্মেল লোচন জাতীয় বস্তুখিনি ব্যৱহাৰ কৰিব। তেল, লোচন, ক্ৰীমবিলাক লগতে সাৱধান হ'ব। বিশেষকৈ নাৰিকল তেল, ভেচলিন এইবিলাক একেবাৰেই নলগাব, আৰু বিশেষকৈ জেগাখিনিত নখ নিদিব, কাৰণ প্ৰায়ে তাত ইনফেকশ্যন হোৱাৰ চান্স খুব থাকে। আৰু যদি আপুনি চুলিত ৰং ব্যৱহাৰ কৰে এই প্ৰৱণতাটো আৰু বাঢ়ে। যদি বডি স্প্ৰে কৰে, তেনেকুৱা একো হেৰি নাই বাৰু, মাত্ৰ এই প্ৰব্লেমটোহে দিছে, আগতে তেনেকৈ মই মনত পৰা নাই হোৱা। হয়, কেতিয়াবা হয় বাৰু, একো সাধাৰণ সমস্যা। আপুনি বিশেষকৈ এতিয়া বৰ্তমান ছাৰ অকণমান ৰিলিফ পাবৰ কাৰণে ফ্ৰিজৰ পানীয়ে লগাই আছে। একদম লগাই থাকক, আৰু কেলামাইন লোচন লগাওক, পাউডাৰো লগাওক, আৰু কেতিয়াবা খুব বেছি হ'লে কেতিয়াবা বেক্টেৰিয়া বিৰোধী ক্ৰীম পাতি, মিপ্ৰিচিন ক্ৰীমবিলাক সানিব পৰা যায়, কিন্তু তেনেকৈ সানিবলৈ ক'বলৈ দিগদাৰ ইয়াৰ এইখন মঞ্চৰ পৰা। আপুনি তথাপিতো এইখিনি মানে নিয়ম মানি চলকচোন, ভাল পাব। ধন্যবাদ ছাৰ। ধন্যবাদ।
হয়, সমস্যাবোৰ যদি অধিক গুৰুতৰ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত। এনেধৰণৰ অনুষ্ঠান এটাৰ পৰা আপুনি কিছু সংক্ষিপ্ত পৰামৰ্শহে আগবঢ়াব পাৰে। আৰু আজিকালি চৰকাৰী চিকিৎসালয় সময়ে আছেই, একদম থলুৱা ওচৰৰ যিখন চিকিৎসালয়ত গ'লেও দুই এটা পৰামৰ্শ বা দৰৱ পাতি পোৱা যায়। কিন্তু সেইখিনি ব্যৱস্থা আমি ল'ব লাগে, গ্ৰহণ কৰিব লাগে সেই চিকিৎসাখিনি, আৰু অন্যথাটো বাৰু বেলেগ কথা। হয়, ধাৰাবাহিকভাৱে আজি শ্ৰোতাসকলৰ প্ৰশ্ন অহাৰ বাবে আৰম্ভণিতে আমি আৰম্ভ কৰা বিষয়টোৰ আলোচনাটো আমাৰ আধৰুৱা হৈ থাকিল। খৰ খুব গুৰুত্বপূৰ্ণ এটা বিষয়। গ্ৰীষ্মকালত হয়তো আটাইতকৈ অধিক হোৱা ৰোগ বিধি হৈছে খৰ। আমি লক্ষণত ৰৈ গৈছিলোঁ, গতিকে মই খৰৰ লক্ষণসমূহৰ পৰা পুনৰ আলোচনাটি আগবঢ়াবলৈ বিচাৰিম। হয় হয় হয়, এই খৰত আমি আগতে কি লক্ষণ বা কেনেধৰণে হয়, তাৰ পাছত আমি প্ৰতিকাৰ আৰু চিকিৎসালয় যাম। খৰৰ লক্ষণটো সাধাৰণতে আমি ছালৰ ক্ষেত্ৰত তেনেকেই দেখোঁ, বিভিন্ন আকাৰ আকৃতি, কিছুমান চকলা হয়, ছাল এৰাই খজুৱাই, কাষবিলাকত গুটি গুটি কান্ধে, আমি পাৰ বান্ধে বুলি কওঁ, কাষবিলাকত একেবাৰে সুস্পষ্ট এটা ধৰণত হয়, আৰু বিভিন্ন ঠাইত হয়। গতিকে কোনো এনেকুৱা ঠাই নাই য'ত খৰ হ'ব নোৱাৰে, মুখৰ পৰা আৰম্ভ কৰি। এই ক্ষেত্ৰত আমি কিছু নিয়মৰ ভিতৰত পাতিছিলোঁ যে চাবোন আমি ব্যৱহাৰ কৰিব লাগিব। সেই প্ৰচলিত যিটো ধাৰণা, আমি চাবোন নাসানো, আমি চাবোন সানিব লাগিব, মাৰিব লাগিব, ভালকৈ ধুব লাগিব, মোচা কামটো বৰ বেছি ভালকৈ কৰিব লাগিব, কাৰণ শুকুৱাই নেপেলালে খৰৰ প্ৰকোপটো বাঢ়ে। সেইকাৰণে মোচাটোতো আমি সময় দিব লাগিব। আৰু আটাইতকৈ ভাল দৰকাৰী কথাটো হ'ল যে আমি নখেদি আঁচুৰি খজুৱাব নালাগিব, কাৰণ নখেদি খৰৰ বীজাণুবোৰ আমি অ'ৰ পৰা ত'ৰটোতকৈ আন ঠাইলৈ বিয়পাব পাৰোঁ। সেইকাৰণে সেই নখ দিব নালাগে। কিন্তু খজুতিটো সহি থাকিব নোৱাৰি, তাৰ কাৰণে আমি কিবা এটা ফণী এখন ল'লোঁ, খুচুৰা পইচা এটা ল'লোঁ, দৰৱৰ বাকলি বা চাফা আমাৰ স্কেলৰ টুকুৰা এনেকুৱাকৈ আঁচুৰিম, যাতে আমি নখেদি আঁচুৰি আমি গাতে নবঢ়াওঁ। তেনেকৈ টাৱেল গামোচা ব্যৱহাৰ কৰোঁতো সেই অংশবিলাক যিখন টাৱেল বা গামোচাৰে আমি মুচিম, সেইখন আমি আন ঠাইত নলগাওঁচোন, তেতিয়াও বীজাণুটো আন ঠাইলৈ যাব পাৰে। আৰু যিহেতু আমাৰ ভিতৰৰ ফালে, যেতিয়া আমাৰ কৰঙণৰ ফালে হয়, টিকাৰ ফালে হয়, সেই ক্ষেত্ৰত আমি খুব অলপ কটনৰ কপাহী, অলপ আহল বহল অন্তৰ্বাস পৰিধান কৰিব লাগে। খুব টান জিন্স পেণ্ট বা এইবিলাক খুব এটা ভাল নহয়। আৰু মহিলাসকলে আকৌ ঋতুস্ৰাৱৰ সময়ত খুব সাৱধান হ'ব লাগে, নিয়মখিনি পালন কৰিব লাগে, কেনেকৈ শুকান ৰাখিব পাৰি। আৰু ৰেজৰ চেজৰ ইত্যাদি ব্যৱহাৰবোৰ আমি এৰাই চলিব লাগে, সেইবিলাকেও বঢ়ায়। কোনোবাই ৰেজৰ লগাই, কোনোবাই ৱাক্সিং কৰে, তো বীজাণুবোৰ সেইবিলাকত সোমাবলৈ সুযোগ পায়। তো এই কথাবোৰ আমি লক্ষ্য ৰাখিব লাগিব। আৰু তাৰ লগতে আমি আনৰ পৰা আনলৈ নাযাওক বুলিও কিছু সাৱধান হ'ব লাগিব। সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগিব। নিজাববীয়া টাৱেল গামোচা আৰু ৰোগীজনৰ কানি কাপোৰবিলাক একেলগে যদি একেটা গামলাতে আন সদস্যৰ লগত একেলগে দি দিওঁ ঘৰখনৰ, তেতিয়াও যাব পাৰে, সেইটো সাৱধান হ'ম। তেনেকৈ ঘৰুৱা যদি ধৰক পোহনীয়া বস্তু আছে বা জীৱ জন্তু আছে, কুকুৰ মেকুৰী, আমি খুব সাৱধান হওঁ, কাৰণ জীৱ জন্তুৰ পৰা আহে। আৰু বাৰী ফুলনিলৈ গ'লে সাৱধান হ'ম, বাৰীলৈ গ'লোঁ, ফুলনিলৈ গ'লোঁ, কামকেইটা আজৰি হৈ আমি বাহিৰে গাটো একেবাৰে ভালকৈ ধুই পেলালোঁ, কাৰণ বীজাণু তেনেকৈও আহে। তো এই কথাবোৰ আমি চাব লাগিব। আৰু আটাইতকৈ দৰকাৰী, সামাজিকভাৱেও দৰকাৰী কথাটো এতিয়া মই কওঁ, আপুনি প্ৰসংগটো উলিয়াইছে যেতিয়া, এই যে আমি ফৰবা হ'লে যে হঠাৎ গৈ আমি ফাৰ্মাচীৰ পৰা মলম এটা আনি সানো, দুদিন সি চমক দি ভাল লগালে, সপ্তম দিনাখনৰ পৰা সি আকৌ অসুখটোৱে উক দিলে, আকৌ মলমটো সানিলোঁ, সি আকৌ তাপ মাৰিলে, এই যে উকালে শুকালে এই প্ৰক্ৰিয়াটো বেয়া। কেলে মানে সেই প্ৰায়বিলাক মলমতে ষ্টেৰইড থাকে। আপোনালোকে জানেই, সকলো আমাৰ শ্ৰোতায়ো জানে যে ষ্টেৰইড ব্যৱহাৰ কৰাটো ছালৰ কাৰণে অতিকৈ অপকাৰী। আৰু ফাৰ্মাচীৰ সৰহভাগ মলমতে ষ্টেৰইড থাকে কাৰণে সেই তাৎক্ষণিকভাৱে কমি যায়। ৰোগীয়ে ভাবিলে ভাল হ'ল, কিন্তু ছালখন ভিতৰৰ পৰা সি পাতল কৰি পেলাই, বীজাণুবিলাক আৰু মানে তীব্ৰতাৰে ভিতৰলৈ সোমায়। তেতিয়া লগাই শেষত কেতিয়াবা ছালবিলাক ফাটি যায়, ষ্ট্ৰেছ মাৰ্কৰ নিচিনা হয়, মুখত সানিলে মুখত নোম গজি যায়। সেইবোৰ তেতিয়া আমাৰ ওচৰলৈ ৰোগী যেতিয়া আহে, তেতিয়া সেই সমস্যাবোৰলৈ বহু ৰোগী আহে। সুধিলে কয় হৈছে আমি এইটো বহুত দেৰি ছমাহমান লগালোঁ। বোলো কি লগালে? তেতিয়া সেই তেনেকুৱা দৰৱ এটাৰ নাম কয় যে ইমান দিন লগায়ো ভাল নাপালোঁ, কিন্তু এইবোৰ অপকাৰী মলম আছিলে। হয়, সেই কথাটো চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিশ্চয় খুব জৰুৰী, প্ৰয়োজনীয়। খৰৰ ক্ষেত্ৰত কেৱল ঘৰুৱা উপায়েৰে খৰ দূৰ কৰাটো হয়, আমি নিয়মখিনি পালন কৰিম। যে অকণমান আৰম্ভ হৈছে, আমি ভালকৈ ধুলোঁ, পখালিলোঁ, চাফা কৰিলোঁ, যদি ভাল হৈ গ'ল। অন্যথা আমি যিকোনো মলম পাতি এনেকৈ ব্যৱহাৰ কৰাটো অনুচিত। তেতিয়া গজালি হয়, মানে কেৰেটকৈ গুটি দীঘল হয়, পৰৱৰ্তী পৰ্যায়ত গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে সমস্যাটো। হয়। এগৰাকী শ্ৰোতা পুনৰ আমাৰ লগত সংযুক্ত হৈছে, আমি তেখেতৰ প্ৰশ্নটি শুনিছোঁ। হেল্ল' ডক্টৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি প্ৰশ্নটি আগবঢ়াব পাৰে। ছাৰ, মোৰ মানে পাকঘৰত কাম কৰি থাকোঁতে মুখখন মানে অলপ মিহিকৈ খজুৱাই থাকে, আৰু ডিঙি গলধনতো অলপ খজুৱাই। ভাবিছোঁ এইটো বেমাৰ নে অন্য কিবা, আৰু গামোচাখন লৈ আৰু মোহাৰি থাকোঁ আৰু।
এইটো ঠিক বেমাৰ বুলিবও নোৱাৰি, বেমাৰ বুলিবও পাৰি। আচলতে আমি অলপ দেৰি আগতে আলোচনা কৰা এই যে আপুনি পাকঘৰত থকা মানে এটা গৰম পৰিৱেশ হয়নে বাৰু, গেছটোৰ ওচৰতে আছে, জুইকুৰাৰ ওচৰতে আছে, তাতে বতৰটো গৰম, সেইকাৰণে সেই ঘামৰ প্ৰভাৱত হোৱা এইবিলাক সৰু সৰু মানে উপসৰ্গ, কিছুমান এলাৰ্জি বুলিব পাৰে, কিছুমান সংক্ৰমণ হয় অৱশ্যে, কিন্তু সেইকাৰণে এই ক্ষেত্ৰত আপুনি সেই সঘনাই মুখ ধোৱা, মুখ তিয়াই থকা, মোচা, বাহিৰা ক্ৰীম পাতিবোৰ বৰকৈ নাসানিব দেই। আৰু মাজে মাজে আপুনি এনেকুৱাও কৰিব পাৰে, পাকঘৰত কামকেইটা কৰি আছে, কিছুমান কাম কটা কুটা, ৰুটি বেলা এইবোৰ দূৰত কৰিব, পাকঘৰৰ পৰা ওলাই আহিব, একদম সময়ত যিখিনি কাম আপুনি কেৰাহীটোৰ কাষত কৰিব লাগে সেইখিনি কামতহে আপুনি জুইকুৰা বা গেছটোৰ ওচৰলৈ যাব। আৰু কামৰ মাজতো আপুনি মুখখন ধুব মুচিব দেই। আৰু যিকোনো ক্ৰীম মানে পটককৈ মুখত নাসানিব, এইকেইটা দিন বৰ দিগদাৰ যে আমি মুখত স্ন' পাউডাৰ পটাপট সানি থাকিব নালাগে, সঘনাই সানি থাকিব নালাগে দেই। ঠিক আছে, আপুনি এইখিনি খুব পানী খাব, অত্যন্ত পানী খাব, 10-12 গ্লাছকৈ পানী খাব, টেঙা খাব, ভিটামিন চি লাগে দেই, আৰু খুব গৰম উগ্ৰ মা মছলাবোৰ এইকেইদিন কমাই দিব খাবলৈ। ধন্যবাদ। হয়, গ্ৰীষ্মকাল মানে বাৰিষা কাল, খেতিৰ বতৰ। হয় হয়, খেতি পথাৰত যিসকল লোক ব্যস্ত হৈ থাকে, হয়, ৰোৱনী হওক বা হালত ব্যস্ত কৃষকসকল, তেওঁলোকৰ মাজত সঘনাই দেখা দিয়া এটা সমস্যা হৈছে পানীয়ে খোৱা, বা ঘৰত পানী থকা ঠাইত কাম কৰি থকা মানুহৰ ক্ষেত্ৰতো এই সমস্যাটোৱে দেখা দিয়ে। কিয় এই সমস্যাটো হয়, পৰিত্ৰাণ কেনেধৰণে লাভ কৰিব এই সমস্যাটোৰ পৰা? ঠিকেই ঠিকেই, এতিয়া পানীয়ে খোৱা সমস্যাটো অতি সঘনে দেখা যায়, বিশেষকৈ ভৰি আঙুলিৰ ফাকবিলাকত, মাজে মাজে হাতৰ আঙুলিৰ ফাকত, কেতিয়াবা এনেকৈ কাণৰ পিছফালেও হয় দেই, কাণৰ পিছফালে আমাৰ যিটো চুকটো তাতো হয়, আৰু যন্ত্ৰণাদায়ক হয় কেতিয়াবা এই সমস্যাটো। হয় হয়, কাৰণ খজুৱাওঁতে কেতিয়াবা এইবোৰ ভেঁকুৰজাতীয় বীজাণুৱে কৰা অসুখ যদিও কেতিয়াবা তাত বেক্টেৰিয়া সোমাই পেলাই বিষ কোপো হয়, ভৰি ফুলে, লেঙেৰিয়াবলগীয়াও হয়গৈ। কিন্তু কথাটো হ'ল যে পানীয়ে খোৱা শব্দটোৰ মানে উৎসটোৱে এইটো যে পানীয়ে যদিও নাখায়, যে পানী লাগি থাকে, সেমেকি থাকে, ঠাইবোৰ হ'ল চেপ খোৱা, বতৰ গৰম, ঘামো জমা হৈ থাকে, তেতিয়া তাত কিছুমান মানে সেই ভেঁকুৰজাতীয় বীজাণুৰ সংক্ৰমণৰ সুবিধাটো বাঢ়ে। আমি সেই ক্ষেত্ৰত প্ৰথম কথা হ'ল আমি খুব ভালকৈ চাবোন দি ঘঁহি পিহি জেগাবোৰ ধুব লাগিব। পথাৰলৈ গ'লোঁ, ৰোৱা মেলা কৰি আহিয়ে প্ৰথমে চাবোন দি সেই আঙুলি ফাকবিলাক ধুব লাগিব, ভালকৈ গামোচাৰে মুচি মুচি শুকুৱাব লাগিব। তাতো আকৌ একেটা কথাই, তাত তেল, লোচন, ক্ৰীম আঙুলি ফাকবিলাকত সানিব নালাগে। যিবোৰ মিঠাতেল সনা দেখা যায় এই সমস্যাটোৰ ক্ষেত্ৰত, আৰু মিঠাতেলে উপশম দিয়ে বুলিও এটা ধাৰণা আছে। খন্তেকীয়া উপশম দিয়ে, কিন্তু সেই বীজাণুবিলাকৰ মানে সেইটো বাঢ়ে সংক্ৰমণটো। সেইকাৰণে আমি ভালকৈ ধুই মুচি শুকুৱাই সেই বগা চকুৰাবিলাকক বেছিকৈ নখেৰে খজুৱাওঁতে কিছুমান সংক্ৰমণ বেছি হয় দেই। আৰু বহুতেই জোতা পিন্ধি থাকিলেও আমাৰ এইটো হয়, যে অকল পথাৰৰ কথাও নহয়, যে কিছুমান ধৰক বৃত্তিত উপায় নাই, আমি জোতা পিন্ধি থাকিবইলগীয়া হয় দিনটো, তেনে ক্ষেত্ৰত আমি কপাহী মোজা ল'লোঁ, জোতাৰ ভিতৰত পাউডাৰ ব্যৱহাৰ কৰিলোঁ, আৰু কেতিয়াবা যদি পাৰোঁ কিছু সময়ৰ কাৰণে খুলিও ৰাখিলোঁ, আৰু কোনো ধৰণৰ বাহিৰা ক্ৰীম পাতি ব্যৱহাৰ নকৰোঁ, পাউডাৰ খালি ব্যৱহাৰ কৰিব পাৰোঁ। চ' এই নিয়মবিলাক আমি চাব লাগিব পানীয়ে খোৱাৰ ক্ষেত্ৰত। কিন্তু কথাটো ওলাইছে যেতিয়া আৰু এটা বস্তু মই কথাটো কৈ থওঁ, যে পথাৰত যিটো আমাৰ হাল বোৱা সময়ছোৱা বা ৰোৱনীয়ে ভূঁই ৰোৱা সময়ছোৱা, তেতিয়া আমাৰ কলা ফুললৈকে ধৰক ডুবি পালে আমি পথাৰত কাম কৰোঁ, নহয়নে বাৰু? তেতিয়া বোকা পানী আৰু আলি দিয়া সেই পথাৰবিলাকত কি হয়, বন্ধ পানী আলি দি থোৱা থাকে, তেতিয়া তাত কিছুমান বেক্টেৰিয়াও খুব হয় দেই। সেই বেক্টেৰিয়াবিলাক কি কৰে, ভৰি কলা ফুলৰ ফালে আঁঠুৰ তলত সৰু সৰু গুটি গুটিকৈ কৰে, পুষযুক্ত গুটি, সেইবিলাক খুব সাধাৰণতে দেখা যায়। তেনে ক্ষেত্ৰত মানে কৃষকজনে আহি তৎক্ষণাত চাবোনেৰে ধুব লাগিব, সেই পানী জ্বলা গুটিবিলাক ফুটাই দিব নালাগে দেই। আৰু অলপ অলপ থাকোঁতে কম সময়ত থাকিলে যে সাধাৰণভাৱে হৈ আছে, যাবৰ সময়ত অকণ নাৰিকল তেল সানি যাব পাৰোঁ। আমি কামলৈ ওলাই গৈছোঁ, পথাৰলৈ ওলাই গৈছোঁ, তেল অকণ সানি গ'লোঁ, সানি আহি ঘৰলৈ আহি ধুই পেলালোঁ, তেতিয়া তেল লাগি থাকিলে তাৰমানে সেই বীজাণুবিলাকে সহজে আসৈ নাপায়, সুবিধা নাপায়, তেতিয়া সংক্ৰমণটো কমে। এইটো এটা ফলিকুলাইটিছ বুলি কয়, নোমৰ গুৰি ইনফেকশ্যন, সৰু সৰু গুটি, বিষো হয়, খজুৱায়ো খুব দেখা যায় আমাৰ কৃষকৰ মাজত। এইখিনিয়ে কথা আমি লগতে উনুকিয়াই থলোঁ আপোনাৰ প্ৰশ্নটোৰ উত্তৰত। এগৰাকী শ্ৰোতা সংযুক্ত হৈছে আমাৰ সৈতে, আমি প্ৰশ্নটি গ্ৰহণ কৰিলোঁ। হেল্ল' ডাক্তৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ডাক্তৰ প্ৰাঞ্জল জ্যোতি দত্ত আছে ষ্টুডিঅ'ত, আপুনি প্ৰশ্নটি আগবঢ়াব পাৰে। ভৰিত পানীয়ে খোৱা ছাৰ, আঙুলি হয়, ভৰি মানে আঙুলি পানীয়ে খোৱা বুলি কয় নে বোকাই খোৱা? হয়, আপুনি আমাৰ অনুষ্ঠানটি শুনি আছেনে ৰেডিঅ' যোগে? হয় হয়, আমি আপোনাৰ প্ৰশ্নটিৰ পূৰ্বে এই বিষয়টিয়ে আলোচনা কৰি আছিলোঁ, পানীয়ে খোৱা। তথাপিও যেতিয়া আপুনি প্ৰশ্নটি আগবঢ়াইছে খুব চমুকৈ। হয়, মই আকৌ এবাৰ আপোনাক কৈ থৈছোঁ। আপোনাৰ কাৰণে প্ৰথম কথা হ'ল ঠাইখিনি খুব ভালকৈ চাবোনেৰে ধুব আৰু শুকানকৈ মুচিব, তাত কোনো তেল চেল জাতীয় বস্তু ব্যৱহাৰ নকৰিব, আৰু পাৰিলে অকণমান গৰম পানীত অকণমান জান নিমখ দি অকণমান তাত ধুনীয়াকৈ তিয়াব পাৰে দেই, সেইটো কৰিব। আৰু খালী ভৰি একেবাৰে নাথাকিব, কাৰণ সেইটো ৰোগ আকৌ ইজনৰ পৰা সিজনলৈ যায়। আমি যদি গা ধোৱা ঘৰত খালী ভৰি গ'লোঁ, তেতিয়া ঘৰৰ আন মানুহলৈও যোৱাৰ সম্ভাৱনা থাকে। ঠিক আছে, সেইখিনি কৰিলে আপুনি আৰাম পাব।
গ্ৰীষ্মকালত আৰু এটা সমস্যাই দেখা দিয়ে যিসকল লোকে বিশেষকৈ অনবৰতে জোতা মোজা পৰিধান কৰিবলগীয়া হয় ভৰিৰ দুৰ্গন্ধ এইটো ছালৰ ৰোগ নে আন কিবা কাৰণত উদ্ভৱ হোৱা সমস্যা মই সেই বিষয়ে কিছু জানিবলৈ বিচাৰিম হয় না এইটো ছালৰ ৰোগ মানে ঠিক এটা কণ্ডিশ্যন হয় আৰু বহুত ক্ষেত্ৰত ইয়াতো আকৌ কেনেকুৱা ধৰণৰ হয় যে কিছুমান সেই ভেঁকুৰজাতীয় বীজাণু তাৰপিছত কৰাইনি বেক্টেৰিয়াম বুলি এইবিলাকো বেক্টেৰিয়াও থাকে সেই বেক্টেৰিয়াবিলাকৰ ধৰক প্ৰাদুৰ্ভাৱ বা আধিক্যৰ বাবেও কেতিয়াবা ভৰিবিলাকত এই গুণ উৎপন্ন হয় ভৰি যতনৰ ক্ষেত্ৰত কথাখিনি ছালৰ লগতে জড়িত এটা সমস্যা ছালৰ লগতে জড়িত সমস্যা কিন্তু সেই ঘামৰ নিজস্ব গুণ তাৰ লগত বীজাণুৰ সংক্ৰমণ আৰু এইবিলাকৰ মিলি পালে এটা দুৰ্গন্ধ উৎপন্ন হয় আৰু তেনে ক্ষেত্ৰতো সেয়াই আমি অকণমান টান জোতা পৰিধানটো এৰাই চলিব লাগে কটনৰ মোজা যদি পিন্ধিবলগীয়াই হয় ভিতৰত পাউডাৰজাতীয় বস্তুৰ ব্যৱহাৰ আৰু খুব ধুনীয়াকৈ চাবোন তাবোন দি ধোৱা মেলা ইত্যাদি কৰিব লাগে আৰু যদি সংক্ৰমণ হয় তেতিয়া তাৰ চিকিৎসা লাগিব আৰু কেতিয়াবা কি হয় কথাটো ওলাওঁতে কথাবোৰ মনলৈ আহিছে এনে কৈ আছোঁ কেতিয়াবা ভৰি তলুৱাত আকৌ আমাৰ উঁয়ে খোৱা নিচিনাকৈ সৰু সৰু ফুটা ফুটাকৈ কুটি কুটি খোৱা নিচিনা হয় দিনটো মানে পিন্ধি থকাৰ কাৰণে দেই সেইটো আকৌ আমাৰ সেই কৰাইনি বেক্টেৰিয়াম বুলি বীজাণুটোৰ লক্ষণ গোটেই তলুৱাখন সৰু সৰু ফুটা 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 হয় তো তেনে ক্ষেত্ৰত আমি এই কথাখিনিয়ে কৰিব লাগিব তেতিয়া কিন্তু আমি খোৱা দৰৱ বা সনা দৰৱৰ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু সেইটো কাৰণেও ভৰি গুণটো খুব আহে কেতিয়াবা ভৰিখন তলুৱাখন হাততে মটকাই চালেই দেখিব যে উঁয়ে খোৱা নিচিনা যদি সৰু সৰু ফুটা ফুটা থাকে যিহেতু কৰাইনি বেক্টেৰিয়ামৰ সংক্ৰমণ তেতিয়া আমি নিয়মখিনি এইখিনিয়ে পালন কৰিব লাগিব আৰু চিকিৎসা ল'বলগীয়া হ'লে ল'ব লাগিব তেনেকুৱা হয় বহু লোকৰ ক্ষেত্ৰত এটা সমস্যাই দেখা দিয়ে ৰ'দলৈ ওলাই যাওঁতে তেওঁলোকৰ ছালত কেতিয়াবা ৰঙা ৰঙা দাগ হয় বা দমলা পতা বুলি যিটো কয় তেনেধৰণৰ সমস্যা এটাই দেখা দিয়ে কিন্তু বিশেষভাৱে ৰ'দত ওলাই যাওঁতে আন সময়ত সেই সমস্যাখিনিয়ে দেখা নিদিয়ে সেইটো কি সমস্যা বা চিকিৎসা বিজ্ঞানত আপোনালোকে কি বুলি অভিহিত কৰে এই সমস্যাটো কেনেধৰণে পৰিত্ৰাণ পাব পাৰি বা চিকিৎসকৰ চিকিৎসাৰ প্ৰয়োজন আছে নেকি এই ক্ষেত্ৰত নিশ্চয় এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই সমস্যাটো আমি সাধাৰণতে দেখোঁ ইয়াৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে তাৰ ভিতৰত সাধাৰণতে দেখাটো হৈছে আমাৰ চ'লাৰ আৰ্টিকেৰিয়া বুলি কোৱা হয় আৰ্টিকেৰিয়া যে কেতিয়াবা ৰ'দলৈ ওলাই যোৱাৰ লগে লগে আমাৰ গাত দমলা দমলকৈ কিছুমান খজুৱাই থকা উপসৰ্গ আৰম্ভ হয় ৰ'দলৈ ওলাই যোৱাৰ কিছু সময়ৰ পিছত কিছুমানৰ আকৌ PMLE বুলি এটা ৰোগ হয় পলিমৰ্ফিক লাৰ্জ ইৰাপশ্যন তাত আকৌ বিভিন্ন আকাৰ আকৃতি সৰু সৰু গুটি ফোঁহা টাইপৰ ধৰণৰ বস্তু উৎপন্ন হ'বলৈ গ'লে ই মানে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত যিসকলৰ ছাল সংবেদনশীল তেওঁলোকৰ মাজত এই ৰোগ বেছি দেখা যায় বিশেষকৈ মুখত ডিঙিত হাতত পিঠিৰ ওপৰ অংশত পেটত ওলাই থকা অংশবিলাকত আৰু এই উপসৰ্গৰ ক্ষেত্ৰত প্ৰথম কথাটো আমি যথাসম্ভৱ ৰ'দৰ মানে কম থাকিব লাগিব লগতে আমি হাত দীঘল সাজপাৰ ঢকা বহল বিধৰ আমাৰ টুপি যদি আমি ছানগ্লাছো ব্যৱহাৰ কৰিব পাৰোঁ আৰু সকলোৰে ওপৰত আমি বিশেষকৈ আমি ছানস্ক্ৰীন ব্যৱহাৰ কৰাটোত আমি গুৰুত্ব দিওঁ কাৰণ এইবিলাক ৰ'দৰ পৰা হোৱা কিছুমান প্ৰতিক্ৰিয়াজনিত ছালৰ সমস্যা তো ছানস্ক্ৰীন আমি ব্যৱহাৰ কৰিবই লাগে এনে ক্ষেত্ৰত আৰু যদি এনেধৰণৰ হৈ থাকে আমি চাবোনৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব যে অত্যাধিক চাবোন ব্যৱহাৰ কৰিলেও বেয়া কাৰণ সেইখিনি হৈছে এলাৰ্জিজনিত সমস্যা টাইপ 4 হাইপাৰ চেন্সিটিভিটি ৰিয়েকশ্যন এইবিলাকত আমাৰ চাবোনটো অলপ কমাব লাগিব আমি বিশেষকৈ আকৌ এটা কথা মন কৰিবলগীয়া যে চুলিত ক'লা ৰং সনা মানুহৰ মাজত এই ৰ'দৰ প্ৰতিক্ৰিয়াজনিত চ'লাৰ আৰ্টিকেৰিয়াৰ প্ৰকোপটো বেছি দেখা যায় ছান এলাৰ্জি বুলি যিটো কমন ভাষাত কোৱা হৈছে ন তো সেইকাৰণে ৰং ব্যৱহাৰটো একেবাৰে অনুচিত বিশেষকৈ ক'লা ৰংটো বডিত মৰা স্প্ৰে এইবিলাক এৰাই চলিব লাগিব আৰু বাকী যত্নখিনি একেধৰণে প্ৰচুৰ পানী কোল্ড স্পঞ্জিং ঠাণ্ডা পানীৰে হেৰি দিব লাগিব সেক দিব লাগিব ঠাণ্ডা পানীৰে বৰফ পানীৰে কিন্তু বৰফ টুকুৰা আমি পোনপটীয়াকৈ মুখত লগাব নালাগে আকৌ দেই বৰফৰ পানীটোহে কোমল কাপোৰ হয় তেনেকৈও পাৰি আৰু বাকীখিনি চাবোন ব্যৱহাৰ কমালোঁ আৰু বাকী দৰৱ পাতিৰ প্ৰয়োজন হয় কেতিয়াবা চিকিৎসকৰ পৰামৰ্শ আমি নিজক বচাই ৰাখিব লাগিব বহুত ক্ষেত্ৰত আৰু বিশেষকৈ এটা কথা মন কৰিবলগীয়া যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কি হয় 9 বজাৰ পৰা 1-2 বজালৈকে এই ৰ'দজাকৰ তীব্ৰতা প্ৰকোপ প্ৰভাৱটো বেছি আমি কেতিয়াবা এনেকৈও আমাৰ দিনটোৰ দৈনন্দিন কাম কাজবোৰ মিলাব পাৰোঁ যে যদি জৰুৰী নাথাকে এই সময়ছোৱা আমি ৰ'দলৈ কম ওলাওঁচোন মানে বাৰু ওলালেও আমি ঢকাকৈ পিন্ধোচোন ছানস্ক্ৰীন লগাই যাওঁ আৰু ছাতিও ব্যৱহাৰ কৰিব লাগে হয় ছাতি ব্যৱহাৰ কৰোঁ নীলা ছাতিবিলাক আৰু ভাল ডাঠ নীলা নেভি ব্লু এনেকুৱা ৰংবিলাক এনে ছানগ্লাছো আমাৰ এটা ফেশ্বন নহয় এইটো এটা প্ৰয়োজন সেইবোৰ আমি বুজি পাব লাগিব দেই এইটো এটা খুব প্ৰয়োজনীয় চুলিৰো যথেষ্ট সমস্যা হয় আমি সেইখিনিও কিছু আলোচনা কৰিম কিন্তু এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে আমি তেখেতৰ প্ৰশ্নটি গ্ৰহণ কৰিলোঁ হয় হেল্ল' ডক্টৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ হয় প্ৰশ্নটি আপুনি আগবঢ়াব পাৰে হয় মই লক্ষী বৰদলৈয়ে কৈছোঁ যোৰহাটৰ পৰা হয় মোৰ ছোৱালী এজনী আছে তাই 9 বছৰ হৈ গৈছে তাইৰ মানে ছাৰ চকুৰ সোঁফালে চকুৰ ঠিক তলতে আৰু গালৰ ঠিক অকণমান ওপৰতে এনেকুৱাতে সৰু সৰু মানে কাঠ গুটি নিচিনা অসংখ্য হৈছে
আচ্ছা মই তাক কি ব্যৱস্থা ল'ব লাগিব বাৰু তাই খুব তেল জাতীয় বস্তুটো খায় মানে আচ্ছা মানে গুটিবিলাক কিমান দিনৰ পৰা হৈছে আপোনাৰ তাই 3 মাহমান হ'ল 3 মাহমান হ'ল ন না এতিয়া আপোনাৰ হিষ্ট্ৰী বা বিৱৰণীটোৰ পৰা ধৰক কেইবাটাও অসুখৰ সম্ভাৱনা আহে কিন্তু সাধাৰণতে দেখা সমস্যাবিলাকৰ ভিতৰত এটাটো হ'ল আমাৰ চিৰিংগমা বুলি এটা ধৰক ছালৰ সৰু সৰু টিউমাৰ জাতীয় সমস্যা আছে টিউমাৰ বুলি কৈছোঁ যদিও আকৌ একেবাৰে চিৰিয়াছ বস্তু নহয় আকৌ দেই এইটো সাধাৰণ চকুৰ তলৰ ফালে থাকে চেপেটা হয় ছালৰ বৰণটোৰ লগত মিলে মিহি মিহি গুটি গুটি এবিধ সেইটো বগা বগা হৈছে যদি সেইটো আকৌ মিলিয়াও হ'ব পাৰে মিলিয়াবিলাক আকৌ গুটি হয় একদম সম্পূৰ্ণ বগা ধৰণৰ হয় দেই সেইবিলাকো সেই গ্ৰন্থিবিলাকৰ পৰা ওলোৱা বস্তু কেতিয়াবা আকৌ কাঠ আচিনাও হয় কিন্তু বগা যদি হৈছে কাঠ আচিনা নহয় বুলি ভাবিব পাৰি বগা মানে তাৰ সৰু সৰু যিটো আমি নীতি নিচিনা দেখোঁ তেতিয়াহ'লে এইটো মিলিয়া হ'ব সেইবিলাক হাতেৰে খালি চিপি চিকুটি থাকিব নিদিব সেই অংশবিলাকত বৰ বেছি ক্ৰীম পাতিবিলাক সানিলে সেই অংশবিলাক এৰি দিব য'ত য'ত হৈ আছে আৰু অকণমান বেবীৰ চাবোন বা কৰিব নালাগে ডিমৰ লগত সম্বন্ধ নাই একো নাই দেখাওক ধুনীয়াকৈ তাই খালি ভিটামিন এ যুক্ত বস্তুখিনি খোৱাত জোৰ দিব গাজৰ বিট মাংসৰ লিভাৰ ডিমু পৰে পালেং মৌজোল এইবিলাক খোৱাত জোৰ দিব কিন্তু ভাতেৰে চিকুটি থাকিব নিদিব কেতিয়াবা তাৰ পৰা আকৌ দাগ চাক থাকি যায়গৈ কেতিয়াবা দেই চিকুটি হাতেৰে চুব চিকুটিব নালাগে ভাঙিব নালাগে ঠিক আছে হ'ব ধন্যবাদ ধন্যবাদ কেতিয়াবা চিকিৎসকৰ পৰামৰ্শটো প্ৰয়োজনীয় হৈ পৰে নেকি মোৰ এনে অনুভৱ হৈছে কাৰণ আপুনি পৰামৰ্শটি আগবঢ়াইছে যদিও চকুৰে দেখা নাই বা নিজে পৰীক্ষা কৰিবলৈ পোৱা নাই গতিকে এইখিনি অনুমান বা শুনি থকা শ্ৰোতাসকললৈও আমাৰ অনুৰোধ এনেধৰণৰ সমস্যাসমূহে যদি দেখা দিয়ে পাৰিলে এবাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক কাৰণ সেইটো তেতিয়াহে বস্তু নিশ্চিত হ'ব আৰু মিলিয়াবিলাক সাধাৰণতে আমি আকৌ ইলেক্ট্ৰিক ইনষ্ট্ৰুমেণ্ট এটা দি আঁতৰাই দিওঁ এইবিলাক মানে গুচাই দিব পাৰি একে সৰু প্ৰচিডিউৰ কেতিয়াবা মলমো দিওঁ কিন্তু মিলিয়া হয়নে নহয় সেইটো আকৌ পৰীক্ষা কৰিলেহে গম পোৱা যাব মই যাক তেখেতৰ কথাৰ ওপৰতহে ক'লোঁ ঠিক আছে কেইবাটাও সম্ভাৱনা বহুত থাকিব পাৰে বহুত থাকে অন্ততঃ 8টা 10টা থাকে হয় গতিকে চিকিৎসক এগৰাকীৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুব প্ৰয়োজনীয় নিশ্চিত হ'ব পৰা যাব হয় আৰু এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈ আছে আমি তেখেতৰো প্ৰশ্নটি নিশ্চয় গ্ৰহণ কৰিলোঁ হয় হেল্ল' ডক্টৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি প্ৰশ্নটি সুধিব পাৰে নমস্কাৰ মোৰ দুটা প্ৰশ্ন আছিলে ছাৰৰ সৈতে হয় হয় কওকচোন মোৰ প্ৰশ্ন হ'ল খুব বেছি ঘমাটো কিবা বেলেগ লক্ষণ নেকি বা খুব অত্যন্ত বেছি ঘমা হয় মুখৰ পৰা বিশেষকৈ মুখৰ ঘমাটো সেইটো এটা অলপ সেই ধৰণৰ আৰু 2 নম্বৰটো হ'ল চৰাইচিছ যিটো ৰোগ সেইটো ভাল হয় নে নহয় হয় এতিয়া মই উত্তৰতে কওঁ আপোনাৰ মানে ঘমাটো কথাটো কি হৈছে স্বাভাৱিক ঘমা বেছি ঘমা আছে আৰু তাৰ সকলো বেছিকৈ ঘমা মানে যে খুব চিৰিয়াছ অসুখো নহয় কিন্তু কেতিয়াবা দেখা যায় যে থাইৰয়ডৰ সমস্যা থাকিলে বিশেষকৈ কিছুমান থাইৰয়ডৰ সমস্যাত ঘমাৰ প্ৰকোপ বেছি থাকে কেতিয়াবা আকৌ এড্ৰিনেল গ্ৰন্থি কিছুমান ৰোগত ঘমাৰ সম্ভাৱনা বেছি থাকে তেনেকৈ আকৌ মেন'পজৰ যিমান আমি কাষ চাপোঁ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱাৰ উপক্ৰমৰ সময়ছোৱাত মেন'পজেল সময়ত ঘমাৰ সম্ভাৱনা বেছি থাকে তেনেকৈ কিছুমান দৰৱ খাই থকাৰ কাৰণেও কেতিয়াবা ঘমাৰ প্ৰৱণতা বাঢ়ে কেতিয়াবা যদি সাধাৰণতে তেজৰ আন যিখিনি আমাৰ পৰীক্ষা নিৰীক্ষা ঠিকেই থাকে তেনে ক্ষেত্ৰত বেছিকৈ ঘমাটো ধৰক কোনো চিৰিয়াছ বা জটিল ৰোগৰ লক্ষণ নহয় আৰু কেতিয়াবা কিছুমান মানে কি স্বাভাৱিকভাৱে নাৰ্ভৰ বা স্নায়ৱিক কিছুমান কাৰণতো ঘমাৰ মানে প্ৰৱণতাটো বাঢ়ে যে যিবিলাক স্নায়ুৱে তাৰমানে ঘম নিৰ্গমন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে বিশেষকৈ মুখমণ্ডলত তেতিয়া সেইবিলাকৰ কিছুমান অত্যাধিক কাম কাজৰ কাৰণেও ঘামৰ প্ৰৱণতাটো বাঢ়ে তেনেকৈ খাদ্যাভ্যাসৰ কথাও আহে দেই তেনেকৈ আমি ধৰক হাই প্ৰটিন ডায়েট কিবিলাক খালেও কেতিয়াবা ঘামৰ প্ৰৱণতাটো বাঢ়ে তো আৰু দ্বিতীয় কথাটো আপুনিলৈ যাওঁ নহয়নে বাৰু দ্বিতীয় কথাটো ঘামৰ কথাটোতে কৈছোঁ তাৰ কিবা প্ৰতিকাৰ বা কিবা কৰিব পৰা যায় প্ৰতিকাৰৰ ক্ষেত্ৰত যিহেতু স্বাভাৱিক যদি আমি এই ধৰণৰ কাৰণবিলাক আমি ধৰক নিশ্চিত কৰোঁ যে থাইৰয়ডৰ সমস্যা নাই এড্ৰিনেল গ্ৰন্থিৰ সমস্যা নাই ঋতুস্ৰাৱজনিত বা মেন'পজৰ জড়িত সমস্যা নাই তেতিয়া তাৰমানে আমি জাষ্ট নিয়মিত যিখিনি কৰিব লাগে ধোৱা পখলা নিয়মীয়াকৈ বাহিৰা বস্তু নখনা খুব মা মছলাযুক্ত খাদ্য পৰিহাৰ কৰা আৰু বিশেষকৈ আমাৰ ভিটামিন ডি এ যুক্ত চি যুক্ত খাদ্য খোৱাটো বঢ়োৱা পানী বঢ়োৱা এইবিলাকেই কৰিব লাগিব আৰু বাকী দ্বিতীয় প্ৰশ্নটো কৈ লওঁ সময় যিহেতু চৰিয়াচিছৰ কথাটো এনেকুৱা চৰিয়াচিছটো ৰোগটো ঠিক ভাল নহয় এইটো এটা নিয়ন্ত্ৰণ কৰিব পৰা ৰোগ যিধৰণে আমি মধুমেহ ৰোগ বা আমাৰ উচ্চ ৰক্তচাপ আমি নিয়ন্ত্ৰণ কৰোঁ তেনেকৈ চৰিয়াচিছ ৰোগটো নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু আন বাকী অসুখতকৈ উচ্চ ৰক্তচাপ বা ডায়েবেটিছতকৈ পাৰ্থক্য এইটোৱেই যে তাত ধৰক দৰৱ পাতি নিয়মীয়াকৈ খাই থাকিবলগীয়া হয় চৰিয়াচিছৰ দৰৱ পাতি খাই যদি
এবাৰ ভাল হোৱা যায় তাৰপিছত বহুত বছৰলৈ বা বহুত দিনলৈ ভাল হৈ থাকিব পাৰে দৰৱ নোখোৱাকৈও কিন্তু এইটো এনেকুৱা নহয় কাৰণ এইটো জেনেটিকভাৱে হোৱা অসুখটো সেইকাৰণে এটা কোৰ্চ বা এটা হেৰি যে সম্পূৰ্ণ মহিমূৰ হৈ গ'ল আগলৈ নহ'ব সেই নিশ্চয়তাটো চুৰেচত নাথাকে হয় মোৰ ল'ৰাটোৰ ক্ষেত্ৰতে হৈছে কিন্তু তেওঁ দৰৱ খায়ো মানে ভাল হয় তেতিয়া আকৌ হয় তেনেকেই হৈ আছে আজি কণ্টিনিউ মানে বহুত বছৰ হ'ল কিন্তু দীঘলীয়া হয় কিন্তু ভাল দৰৱ খাই ধৰক এটা ধৰক ছমাহ দৰৱ কৰিলে তাৰপিছত হয়তো তেওঁ 3 বছৰ 4 বছৰলৈ একো নোহোৱাকৈ থাকিব পাৰে কাৰণ কিন্তু বহুতখিনি নীতি নিয়ম পালন কৰিবলগীয়া থাকে ৰোগীয়ে এইবিলাক বেলেগ এটা আলোচনাত আমি আলোচনা কৰিম কেতিয়াবা ঠিক আছে থেংক ইউ ছাৰ ধন্যবাদ হয় আশা কৰিছোঁ আপোনাৰ উত্তৰটিৰ যোগেদি নিশ্চয় শ্ৰোতাগৰাকী উপকৃত হ'ব আমাৰ অনুষ্ঠান সামৰিবৰ সময় আহি পৰিছে আমি গুৰুত্বপূৰ্ণ দুটামান বিষয় আলোচনা কৰি ল'ব লাগিব চুলিৰ সমস্যা যথেষ্ট দেখা যায় গ্ৰীষ্মকালত কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে লক্ষণসমূহ কি হ'ব বা পৰিত্ৰাণ কেনেধৰণে পাব চুলিৰ ক্ষেত্ৰত কথাটো এনেকুৱা যে চুলিত প্ৰভাৱ পেলোৱা কথাটোৱেই হ'ল যে ৰ'দৰ প্ৰভাৱ আৰু লগতে আমাৰ ঘামৰ প্ৰভাৱ এই দুয়োটা আৰু আৰ্দ্ৰতাৰ প্ৰভাৱ সেইকাৰণে প্ৰায় দেখা যায় যে গৰম দিনকেইটাত এটা ভাল কথা আকৌ চুলি সৰাৰ মানে প্ৰকোপটো গৰম দিনত কমে ঠাণ্ডা দিনতকৈ কিন্তু চুলিবিলাক কি হয় অকণমান তাৰ যিটো ভংগুৰতা ফ্ৰেজিলিটিটো বাঢ়ে এইবিলাকৰ কাৰণে আল্ট্ৰাভায়লেট ৰশ্মি বা এইবিলাকৰ কাৰণে যে সহজে ভাগি যোৱা ফাটি যোৱা এইবিলাক সমস্যাৰ ৰুক্ষতাটো বাঢ়ে আৰু কেতিয়াবা চুলি গুৰিত আকৌ সংক্ৰমণৰ সম্ভাৱনাটো বাঢ়ে বেক্টেৰিয়া ভেঁকুৰ এইবিলাকৰ পৰা হোৱা সংক্ৰমণ আৰু কিছুমান এক্সেমেটাছ অসুখৰ যেনেকৈ ধৰক চৰিয়াছিছ মূৰত হোৱা এই খেতে যিটো আলোচনা কৰিলে সেইবোৰ গৰম দিনত কেতিয়াবা বাঢ়ে তো চুলিৰ গুৰিত ঘমাৰ বাবেও সমস্যা আহিব পাৰে সেইকাৰণে আমি সেই ঘামৰ প্ৰকোপৰ কাৰণে সেইকাৰণে আমাৰ পৰামৰ্শটো এনেকুৱা যে সেই দিনকেইটাত আমি অকণমান চুলিত ধোৱা পখলাখিনি নিয়মীয়াকৈ হৈ থাকিব লাগিব আৰু যিকোনো পদাৰ্থ যেনেকৈ আমি ক'লোঁ কেমিকেল ৰঙৰ চঙৰ আদি কৰি সেইবিলাকৰ পৰা এভইড কৰিব লাগিব আৰু কেঁচা বস্তু বিশেষকৈ জেতুকা বা আমলখিৰ ৰস বা জবা ফুলৰ ৰস এইবিলাক ব্যৱহাৰ কৰোঁতে আমি খুব সাৱধান হ'ব লাগিব কাৰণ সেইবিলাকৰ জৰিয়তে যথেষ্ট বীজাণু আহে গৰম দিনকেইটাত সিহঁত পটককৈ বাঢ়ি যায় তেনেকৈ আমি চুলিক ভালকৈ যদি পৰিষ্কাৰ কৰি লোৱা নহয় তেন্তে বীজাণুৰ সংক্ৰমণ ঘটিব পাৰে আৰু ধোৱাৰ পিছত সদায় চাব লাগিব যে তৎক্ষণাত শুকুৱাটো বহুতে কেতিয়াবা টাৱেলখন মেৰিয়াই পেলাই বিশেষকৈ মহিলাসকলৰ কথা কৈছোঁ কাম বনখিনি কৰে আজৰি নোহোৱালৈকে তিতি থাকে বা জেন্টছৰ ক্ষেত্ৰতো পুৰুষৰ ক্ষেত্ৰতো কেতিয়াবা আধা শুকান হৈ থাকে সি বিপদ মাতে কাৰণ আমি শুকুৱাব লাগিব কিন্তু আমি হট এয়াৰ ব্লোৱাৰবিলাক ব্যৱহাৰ কৰিব নালাগে খুব গৰম পানীয়ে মূৰ ধুব কেতিয়াও নালাগে সেইখিনিও চাব লাগিব দেই ধুব লাগিব চেম্পু ইত্যাদি ব্যৱহাৰ কৰিব লাগিব হাইড্ৰেটিং চেম্পু থাকে চুলিত আৰ্দ্ৰতাৰ এইখিনিত মানে মোকাবিলা কৰিব পৰা তেনেকুৱাবিলাক ব্যৱহাৰ কৰিব লাগিব আৰু ৰোগ হ'লে নিশ্চিতভাৱে চিকিৎসাৰ কথাটো আহিব হয় সেই কথা হয় আপুনি চুলিৰ ৰঙৰ কথা কেইবাটাও বিষয়ত উল্লেখ কৰিলে একেবাৰে চমুকৈ মই জানিবলৈ বিচাৰিম যে চুলিৰ ৰঙে কেনেধৰণে অপকাৰ কৰিব পাৰে শৰীৰৰ বা কিয় চুলিৰ ৰং অতি অপকাৰী বিশেষকৈ মানে চুলিৰ ৰঙত কি হয় পেৰাফেনেলিন ডায়ামাইন লৰিল ছালফেট আৰু এমনিয়া এই 3 প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ থাকে তাৰ ভিতৰত কোনোবা এটা যদি এমনিয়া ফ্ৰী তেতিয়াহ'লে বাকী দুটা ফ্ৰী নহ'বও পাৰে বাকী দুটাৰ কোনোবা এটা কেমিকেল থাকিব এই আটাইকেইটা ৰঞ্জক পদাৰ্থ হৈছে শৰীৰৰ কাৰণে অপকাৰী আমাৰ কৰ্কট ৰোগৰ কাৰণেই হওক বা চকুৰ কেটেৰেকৰ কাৰণেই হওক ছালৰ এলাৰ্জিৰ কাৰণেই হওক বিভিন্ন ধৰণে তো এইকেইটা কি হয় চুলিত ব্যৱহাৰ কৰিলেও তাৰ এবজৰ্পশ্যন হয় ৰক্ত প্ৰবাহলৈ সি যায় গৈ পেলাই আমাৰ শৰীৰত তাৰ বিৰূপ প্ৰতিক্ৰিয়া যথেষ্ট পৰে সেইকাৰণে আচলতে ক'লা ৰংটো চুলিত ব্যৱহাৰ কৰা অনুচিত আৰু যথেষ্ট মাৰাত্মক আৰু কেঞ্চাৰৰ সম্ভাৱনা বাঢ়ে তাৰ বিভিন্ন ৰিপৰ্টো আছে সেইকাৰণে আমি যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে আমাৰ ঘৰুৱা হেনাই হওক জেতুকা পাত হওক ব্যৱহাৰ কৰিব পাৰোঁ যদি ছালখনে মানে ছালখনত খুজে প্ৰাকৃতিক সামগ্ৰী আমি ব্যৱহাৰ কৰিব পাৰোঁ কম পৰিমাণে কিন্তু ক'লা ৰংটো বিশেষকৈ ব্যৱহাৰ কৰিব নালাগে কেৱল চুলিৰ ক্ষেত্ৰতে নহয় ই শৰীৰৰ আন অংগৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব নিশ্চয় প্ৰভাৱ পাৰে আৰু আনকি বগা ৰোগ আমি দেখোঁ আমি যে লিউকোডাৰ্মা বুলি কওঁ কিছুমান কপালত বগা ৰোগ বেমাৰ হয় সেইবিলাক ৰঙৰ লগত বৰ জড়িত এই যে আপুনি ক'লে মোক ছান এলাৰ্জি এইমাত্ৰ পাতিলোঁ ৰঙৰ লগত খুব জড়িত বহুত থাকে চুলিৰ ৰঙৰ পৰাই সেইখিনি সমস্যাৰ উদ্ভৱ হ'ব পাৰে হয় ডক্টৰ প্ৰাঞ্জল জ্যোতি দত্ত আমাৰ অনুষ্ঠান সামৰাৰ সময় আহি পৰিছে আপোনাক বিদায় জনাব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ হেল্ল' ডক্টৰ অনুষ্ঠানত উপস্থিত থাকি গ্ৰীষ্মকালত হোৱা ছালৰ বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ তথা ছালৰ যতনৰ বিষয়ে আলোচনাটি আগবঢ়োৱাৰ বাবে আৰু লগতে আমাৰ শ্ৰোতাসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰাৰ বাবে আমাৰ ফালৰ পৰা আপোনালোক আকাশবাণীসমূহ কৰ্মকৰ্তালৈ মোৰ ধন্যবাদ শ্ৰোতাসকললৈ মোৰ ধন্যবাদ ভালে থাকক কুশলে থাকক ছালৰ যত্ন ভালধৰণে লৈ থাকক ধন্যবাদ হয় প্ৰিয় শ্ৰোতাবৃন্দ হেল্ল' ডক্টৰ অনুষ্ঠানটি ইমানতেই সামৰি মই স্বপ্ননীলে আজিলৈ বিদায় লৈছোঁ অনুষ্ঠানটিৰ প্ৰযোজনা খুৰছিদ আহমেদৰ অভিযান্ত্ৰিক শাখাত সহায় আগবঢ়ালে মদন হাজৰিকাই প্ৰযোজনাত সহযোগিতা আগবঢ়ালে প্ৰাঞ্জল ভৰদ্বাজে নমস্কাৰ